যিটো অপৰচুনিটিৰ জৰিয়তে পৃথিৱীৰ প্ৰতিজন ব্যক্তিয়ে নিজৰ লাইফ মাত্ৰ এমাহ দুমাহৰ ভিতৰত চেঞ্জ কৰা আৰম্ভণি কৰি দিছে। গোটেই পৃথিৱীত সতীৰ্থসকল এইটো এটা ইকনমিক ৰেভলিউশ্যন বুলি ৰেভলিউশ্যন ক্ৰিয়েট কৰা অপৰচুনিটি বুলি আমি ক'ব পাৰোঁ। সতীৰ্থসকল বি টাইটেন আমি ডিছকাছ কৰিম এবাউট বি টাইটেন। ইয়াত উপস্থিত থকা প্ৰতিজন সতীৰ্থক প্ৰথমে মই জনাব বিচাৰিম যে 40 to 45 মিনিটছ মোৰ প্ৰেজেণ্টেশ্যনটোত লাগিব। আৰু এই 40 to 45 মিনিটছৰ আপুনি মাইনেটলি যদি চিষ্টেমটো চাই আপোনাৰ নিজৰ মালিকীস্বত্বত গোটেই পৃথিৱীত বিল্ড আপ কৰিবলৈকে সক্ষম হ'ব নিজৰ ব্যক্তিগত ব্যৱসায়। আৰু এই ব্যৱসায়টোৰ জৰিয়তে যিটো ইনকাম কৰিবলৈকে গৈ আছে এইটো ইণ্ডিয়ান ৰুপিজ বা INR নহয়, এইটো গোটেই ৱৰ্ল্ডৰ ফেমাছ ক্ৰিপ্টো নাম্বাৰ 1 ক্ৰিপ্টো বিটকইন ইনকাম কৰিবলৈকে যাই আছে, যি আজিৰ ব্ৰেণ্ডো হয় আজিৰ ট্ৰেণ্ডো হয়। সতীৰ্থসকল মাইনেটলি চিষ্টেমটো চাব, কিয় ইয়াৰ জৰিয়তে আপুনি ইনকাম কৰিব পাৰিব মাত্ৰ এটা ছিংগল বছৰৰ ভিতৰত ৰাইট 50 crore প্লাছ। সতীৰ্থসকল এবাৰ আজিৰ ৱেবিনাৰত উপস্থিত থকা প্ৰতিজনে ইমেজিন কৰকচোন 50 crore যদি ইনকাম আপুনি এই বছৰটোত কৰিব পাৰে, দেন আপোনাৰ ওচৰত এনেকুৱা কি ড্ৰিম ৰৈ যাব যিটো ড্ৰিম আপুনি ফুলফিল কৰিব নোৱাৰিব? কিবা ৰৈ যাব নেকি? সতীৰ্থসকল 50 crore ইনকাম কৰিবলৈকে এটা ট্ৰেডিশ্যনেল ব্যৱসায় কিমান ডাঙৰ কেপিটেল লাগে, কিমান ডাঙৰ হেডেক ল'ব লাগে, এই বিষয়ে ডেফিনেটলি আপোনালোকে জানে। 50 crore এটা ছিংগল বছৰত নহয় ছাৰ, 40 years ছাৰ্ভিচ লাইফ কটোৱাৰ পিছতো এজন ছাৰ্ভিচ হোল্ডাৰে নিজৰ বেংক বেলেঞ্চ বনাব নোৱাৰে। তো এই 50 crore আপুনি মই ইনকাম কৰিব যাই আছো মাত্ৰ এটা ছিংগল বছৰৰ ভিতৰত থ্ৰু বি টাইটেন। ডেফিনেটলি আমি বি টাইটেনৰ বিষয়ে শিকিব লাগিব, লাৰ্ণ কৰিবই লাগিব, কাৰণ 50 crore ইনকাম আজিৰ এই বয়সলৈকে ৰাইট, মোৰ বয়স 46 years, ডেফিনেটলি আপোনাৰো তেনেকুৱাই ওচৰে পাজৰে হ'ব। চ' এই সময়লৈকে ডেফিনেট আপুনি 50 crore এটা বছৰত ইনকাম কৰা নাই, ময়ো কৰা নাই। গতিকে 50 crore ইনকাম কৰাৰ কাৰণে লাৰ্ণ কৰিবই লাগিব, শিকিবই লাগিব। কোনো ব্যক্তি যদি কোনো লিডাৰ্ছ যদি শিকাৰ কাৰণে আগ্ৰহী নহয় তেতিয়াহ'লে তেখেতক মই ক'বলৈকে বিচাৰিম যে ছাৰ বি টাইটেনত আপুনি ইনকামটো ডেফিনেট কৰিব, লাখপতি হৈ যাব, কৰোৰপতি বিলিয়নাৰ বা ট্ৰিলিয়নাৰ হোৱা সম্ভৱপৰ হৈ নুঠিব। সতীৰ্থসকল আমি প্ৰতিজনে লাৰ্ণ কৰিবই লাগিব, কাৰণ লাৰ্ণিং ইজ দি ফাৰ্ষ্ট ষ্টেপ অফ আৰ্নিং। চ' আহক বেছি দেৰি নকৰি এবাউট বি টাইটেন ডিছকাশ্যন কৰোঁ। বি টাইটেন আমি আদৰি লোৱাৰ মুখ্য কাৰণটো হ'ল কি, বি টাইটেন কোনো কোম্পানী নহয় য'ত এজন MD বা CMD বা এটা অথৰিটিৰ মই মতালি চলে, য'ত বিচাৰিলেই আপোনাৰ আইডিটো ব্লক কৰে, য'ত বিচাৰিলেই তেওঁলোকে প্লেন প্ৰেজেণ্টেশ্যন চেঞ্জ কৰে, ৰুল এণ্ড ৰেগুলেশ্যন চেঞ্জ কৰে, আৰু যেতিয়াই বিচাৰিব তেতিয়াই ৱেবছাইটটো আপোনাৰ শ্বাটাৰ ডাউন কৰি পেলাই গ্ল'বেল ইণ্টাৰনেটৰ পৰা ৰাইট। চ' সতীৰ্থসকল আমি তেনেকুৱা ৰিস্ক ফেক্টৰত ডেফিনেটলি নাযাওঁ। তো কোম্পানীত যথেষ্ট ৰিস্ক আছে, এইটো আমি প্ৰতিজনে জানো। আৰু কোম্পানী এটাত যেতিয়া আমি বিলাকে কাম কৰোঁ এজন ৱাৰ্কাৰ হিচাপে কাম কৰোঁ। গতিকে আজি আমি কথা পাতিম মালিক হৈ কেনেকৈ গোটেই পৃথিৱীত নিজৰ ব্যৱসায় বিস্তাৰ কৰিব পাৰি। সতীৰ্থসকল চিন্তা নকৰিব, বি টাইটেন কোনো ট্ৰেডিং প্লেটফৰ্ম নহয় য'ত আপুনি ট্ৰেড কৰিব লাগিব, কেতিয়াবা লছ হ'ব আৰু কেতিয়াবা আপুনি লাভ হ'ব। 10 বাৰ যদি লছ হয় একবাৰ হয়তো লাভ হ'ব। এইটো কোনো ট্ৰেডিং প্লেটফৰ্ম নহয় য'ত ডাঙৰ কেপিটেল লাগে আৰু সৰু সৰু ইনকাম আপুনি কৰি গৈ থাকে। বি টাইটেন এটা এনেকুৱা প্লেটফৰ্ম হয় যিটো প্লেটফৰ্মত কোনো আপোনাৰ কেপিং চেলিং নাই, আনলিমিটেড ইনকাম প্ৰথম দিনৰ পৰাই আপুনি নিজৰ মালিকীস্বত্বত কৰিব পাৰে ৰাইট। এটা মাইক্ৰ' ছেকেণ্ডৰ ভিতৰত আপোনাৰ ৱালেটত প্ৰফিট জেনেৰেট হৈ যায়। কোনো 1 মাহ বা 7 দিন 15 দিনলৈকে আপুনি কোনো ব্যক্তিৰ ওচৰত উইথড্ৰল ৰিকুৱেষ্ট পঠাই ৰৈ থাকিবলগীয়া নহয়। সতীৰ্থসকল বি টাইটেন কোনো ইনভেষ্টমেণ্ট প্লেন নহয় য'ত আপুনি এটা ডাঙৰ ফাণ্ড ইনভেষ্ট কৰিব, লাইক 5 lakhs ইনভেষ্ট কৰিছে, প্ৰতিদিনে আপুনি 5,000 কৈ প্ৰফিট পাই গৈ আছে, এনেকুৱা কোনো ইনভেষ্টমেণ্ট প্লেন নহয়। কিয়নো এনেকুৱা প্লেনত আপোনাৰ ফাণ্ডটো ৰেগুলেট কৰাৰ কাৰণে এটা অথৰিটি বা এটা MD CMD মালিক থাকে, আৰু যেতিয়াই তেখেতৰ মানে টাৰ্গেট ফিল আপ হয় তেখেতে ৱেবছাইট মানে কি আপোনাৰ ডাউন কৰি ৰাইট আপোনাক মোক বিপদত পেলায়। বি টাইটেন কোনো কনচেপ্ট নহয় সতীৰ্থসকল যি 2 বছৰ চলিব, আফটাৰ ডেট ই অফ হৈ যাব, বন্ধ হৈ যাব, ৱৰ্ল্ডৰ ইণ্টাৰনেটৰ পৰা নোহোৱা হৈ যাব। বি টাইটেন একচুৱেলি এটা ইক'চিষ্টেম হয়। বি টাইটেন এটা প্ৰগ্ৰেম হয়, যিটো প্ৰগ্ৰেম USAৰ পৰা আজিৰ পৰা 7 মাহ আগত 2025 চনৰ 12 ডিচেম্বৰৰ দিনা ইয়াক ডিপ্লয় কৰিছিল টাইটেন গ্ৰুপ অফ কোম্পানীৰ CEO। তেখেতে বহুত আগৰ পৰাই চিন্তাধাৰা কৰিছিল যে পৃথিৱীত ভেলুৱেবল এছেট বিটকইনৰ ওপৰত কিবা এটা চিষ্টেম বনাব লাগে য'ত পৃথিৱীৰ প্ৰতিটো ব্যক্তি নিজৰ মালিকীস্বত্বত নিজৰ ব্যক্তিগত ব্যৱসায় প্ৰতিষ্ঠা কৰিব পাৰে। আৰু সেইটো হৈ উঠিল 200 বাৰ চিষ্টেমটো ৰান কৰাৰ পিছত। বি টাইটেন নামৰ এই প্ৰগ্ৰেমটোৰ সমস্ত ছফ্টৱেৰটো 200 বাৰ ID লগাই ৱালেট লগাই ৰেজিষ্ট্ৰেশ্যন কৰি অলৰেডি 200 বাৰ টেষ্ট কৰি চাইছে। ইয়াৰ ইউনিকনেছ, ইয়াত হিডেনত কোনো ক্ৰিয়েটৰৰ ৱালেট যেতিয়া দেখিবলৈকে পোৱা নাই। তো BNB ব্লকচেইন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ সৰ্বোত্তম আৰু অতিকৈ পুৰণি ব্লকচেইন। তো BNB ব্লকচেইনে চ'ৰ্চ কোড প্ৰভাইড কৰিছে পৃথিৱীত। আজি ডিচেন্ট্ৰেলাইজ চিষ্টেম বহুতো দেখিবলৈ পাব, কিন্তু বি টাইটেন সৰ্বপ্ৰথম যিয়ে বিটকইন ইনকাম কৰাৰ কাৰণে অলৰেডি চিষ্টেমটো ডিপ্লয় হৈছে BNB ব্লকচেইনত আৰু চ'ৰ্চ কোড পাবলৈকে সক্ষম হৈছে। সতীৰ্থসকল চ'ৰ্চ কোড এইটো হয়তো আপুনি মই বহুত বেছি বুজি নাপাম, যিসকল ছফ্টৱেৰ ডেভেলপাৰ আজিৰ ৱেবিনাৰত উপস্থিত আছে তেখেতসকলে জানিব যে চ'ৰ্চ কোড পাবলৈকে হ'লে কি কি কৰিবলগীয়া হয়। চ' সতীৰ্থসকল প্ৰথম কথাটো কিং অফ দ্য ডিচেন্ট্ৰেলাইজ বুলি ইয়াক আখ্যা দিছে BNB ব্লকচেইনে। তো BNB ব্লকচেইনৰ বিষয়ে আপোনালোকে জানে, অকণমান মই ক'ব বিচাৰিম, এটা জাষ্ট টিপছ দিব বিচাৰিম যে গোটেই ৱৰ্ল্ডত আজি ফেমাছ সকলোতকৈ মানে ভেলুৱেবল এছেট বিটকইন BNB ব্লকচেইনৰ জৰিয়তে দিয়ে ৰেগুলেট হৈ আছে। তো ব্লকচেইন কি বহুত আমাৰ হয়তো আজিৰ নিউ কামাৰ্ছ
যিসকল আছে তেখেতসকলে বুজি পোৱা নাই ডেফিনেটলি অকণমান সময় ৰৈ দিয়ক, নেক্সট শ্লাইডত মই ডিছকাশ্যন কৰিমেই এবাউট ব্লকচেইন। সহতীৰ্থসকল ইয়াৰ পিছে আমি নেক্সট ষ্টেপলৈকে যাম যে বি টাইটেন মই আগতেই ক'লো যে ই ডিচেন্ট্ৰেলাইজ চিষ্টেম হয়, অট'মেটেড কৰি ইয়াৰ ছফ্টৱেৰটো ডেভেলপ কৰিছে ডেভেলপাৰে, আৰু ইয়াক BNB ব্লকচেইনত দিয়াৰ লগে লগে সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট হৈ গৈছে, সম্পূৰ্ণ স্বচ্ছ A to Z। যিহেতু আমি প্ৰতিজনে নিজৰ মালিকী স্বত্বত এক্সপাউণ্ড কৰিব যাই আছো গ্ল'বেল ব্যৱসায় এটা, য'ৰ পৰা পেচিভ ইনকাম আমি পাবলৈ সক্ষম হ'ম। সতীৰ্থসকল পেচিভ ইনকাম মিনছ আপোনালোকে বহুতে হয়তো জানে যে আপুনি কাম কৰক নকৰক আপোনাৰ ওচৰত গ্ল'বেলি এটা ইনকাম গ্ল'বেল বিজনেছৰ পৰা আহিয়ে থাকিব, ৰাইট? পেচিভ ইনকাম। সতীৰ্থসকল আমি এক্সট্ৰা ইনকাম চ'ৰ্চ কিয় বিচাৰোঁ, এইটো এটা ডাঙৰ কথা। আজিৰ ৱেবিনাৰত বহুতো হয়তো চাকৰিয়াল আছে, তো তেখেতসকলে জানে যে আফটাৰ ৰিটায়াৰ্ড কোনো ধৰণৰ পেঞ্চনৰ ব্যৱস্থা নাই আজিৰ এই সময়ছোৱাত, গতিকে আফটাৰ ৰিটায়াৰ্ড তেখেতৰ খৰচা কমিব নে বাঢ়িব? সতীৰ্থসকল ডেফিনেটলি বাঢ়িব, ল'ৰা ছোৱালী ডাঙৰ হ'ব, যুগৰ পৰিৱৰ্তন হৈছে, সকলো বস্তুৰ দাম বাঢ়ি আছে, ৰাইট? সতীৰ্থসকল গতিকে যিখিনি সময়ত দেশত বল আছিল সেইখিনি সময়ত ছাৰ্ভিচ কৰিলে, আনক হেল্প কৰিলে, আনক ছাপৰ্ট কৰিলে, নিজৰ টাইম আনৰ কাৰণে ইউজ কৰিলে, গভমেণ্টে হওক বা কোনো অথৰিটিয়ে হওক মেটাৰ নকৰে। কিন্তু নিজৰ কাৰণে যেতিয়া আপোনাক সময়ৰ ৰাইট, যেতিয়া আপোনাৰ দেশৰ বলো নাথাকিব সেই সময়ত আপুনি আপোনাৰ পৰিয়ালটো ডাঙৰ পৰিয়াল এটা চলাব লাগিব, ল'ৰা ছোৱালী ডাঙৰ হৈ গৈ থাকিব, গতিকে আপোনাক এমাউণ্ট ডাঙৰ লাগিব, সেই সময়ত আপোনাৰ পেঞ্চনটোও নাই, ৰাইট ছাৰ? আপুনি সেইকাৰণে পাৰ্ট টাইম কিবা এটা কৰাৰ উদ্দেশ্যে অলৰেডি আমাৰ ইয়াতে উপস্থিত হৈছে আজিৰ ৱেবিনাৰত। তো আপুনি লাকি, মই লাকি, কিয়নো ময়ো নিজে গৌৰৱান্বিত যে মই ক'বলৈকে পাই যে পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ এছেট যিটো বিটকইন, আমি ইয়াৰ পৰা নিজৰ মালিকী স্বত্বত ইনকাম কৰিব পাৰিম। সতীৰ্থসকল ইয়াত যিহেতু মালিক হৈ কাম কৰিব পাৰিম, সম্পূৰ্ণ ট্ৰান্সপাৰেণ্ট হয়, A to Z চাব পাৰে। সতীৰ্থসকল ইয়াত উইথড্ৰল লগাবলগীয়া কোনো কাৰণ নাই, কিয় আপুনি মালিক হৈ কাম কৰি আছে, উইদিন এ মাইক্ৰ' ছেকেণ্ড আপোনাৰ প্ৰফিট আপোনাৰ ৱালেটত হ'বগৈ। যেতিয়া ইচ্ছা আপুনি এক্সচেঞ্জত গৈ ইয়াক চেল কৰি লোকেল কাৰেঞ্চিত কনভাৰ্ট কৰিব পাৰে। সতীৰ্থসকল এবাৰ ইনকাম নহয়, বাৰ কণ্টিনিউৱাছলি আপোনাৰ ইনকামৰ ষ্ট্ৰাকচাৰটো ৰিচাইকেলিং কৰিব, প্ৰতিবাৰে আপুনি প্ৰফিট পাব। আমি সতীৰ্থসকল এটা বস্তু পাৰফেক্টলি জানো যে আমি নিজে কৰাৰ পৰাতো প্ৰফিট পাওঁ, আমি যাক ৰেফাৰ কৰিছোঁ তেখেতে কৰাৰ পৰাও প্ৰফিট পাওঁ। কিন্তু বি টাইটেন অকণমান এক্সেপশ্যনেল হয়, আপোনাৰ ছিনিয়ৰসকলে কৰাৰ পৰাও, ইয়ানি লাইন অফ স্পনচৰ্ছ, ইয়াত ছিনিয়ৰ শব্দটো মই প্ৰয়োগ কৰিছোঁ এইকাৰণে যে আমি ইয়াত মেক্সিমাম নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কাম কৰা ব্যক্তি আছোঁ, গতিকে আমি বুজাত সহজ হ'ব। ইয়াত কোনো কাৰো ছিনিয়ৰ নহয়, তথাপিতো আমাৰ লাইন অফ স্পনচৰ্ছত মোক যিয়ে ৰেফাৰ কৰিছে তেওঁ মোৰ ছিনিয়ৰ, গতিকে তেওঁ কৰাৰ পৰাও মই প্ৰফিট পাম, আৰু তেওঁৰ ওপৰৰবিলাকে কৰাৰ পৰাও মই প্ৰফিট পাবলৈ সক্ষম হ'ম অটো স্পিল অভাৰ মেকানিজিমৰ কাৰণে। লগতে সতীৰ্থসকল এই ওপৰৰ ব্যক্তিসকলে ৰেফাৰ কৰা অন্যান্য যিসকলক আমি চিনি নাপাওঁ, যাক ক্ৰছ লাইন শব্দটো ইউজ কৰিব পাৰোঁ, আৰু তেওঁলোকে কৰাৰ পৰাও আমি ইয়াত প্ৰফিট পাবলৈ সক্ষম হ'ম, ৰাইট? চ' সতীৰ্থসকল ইয়াত কোনো হিডেনত ৱালেট নাই, কোনো বেংক একাউণ্ট নাই। বিটকইন পাৰ্চেছ কৰাৰ বাবে কিয় ষ্টাৰ্ট কৰিবলৈকে আপোনাৰ সামান্যতম এটা নেগলেজেবল এমাউণ্টৰ হ'লেও বিটকইন আপুনি ল'ব লাগিব এক্সচেঞ্জৰ পৰা। ইয়াত কোনো ৱালেট বা বেংক একাউণ্ট নাই, ৰাইট? সতীৰ্থসকল বি টাইটেন নামৰ এইটো এটা প্ৰগ্ৰেম হয়, ইক'চিষ্টেম হয়, ইয়াৰ কোনো বেক অফিচ নাই। সেয়ে আপোনাৰ যেতিয়া ৱালেট ছেটআপ কৰিব, ৱেব3 ৱালেট, তো 12টা শব্দটো আপুনি সঠিক মাত্ৰাত ৰাইট ডাউন কৰি ৰাখি দিব, কাৰণ কিবা কাৰণত মোবাইলৰ পৰা যদি বা আপোনাৰ ডিভাইচৰ পৰা যদি ই আনইনষ্টল হৈ যায়, তথাপি আপুনি ইম্পৰ্ট কৰিব পাৰিব। চ' সতীৰ্থসকল এই এক্সিলেণ্ট চিষ্টেমটোৰ কাৰণে আজি গোটেই পৃথিৱী অলৰেডি ইকনমিক এটা ৰেভলিউশ্যন ক্ৰিয়েট কৰিবলৈকে এই চিষ্টেমটোৱে সক্ষম হৈছে। আমি নিজকে লাকি শব্দটোতো ইউজ নকৰোঁ, আমি হয়তো ওপৰৱালাই আমাক দিছে এইবাৰ, কিয়নো ছাকচেছ বাৰ নক নকৰে লাইফত, আপোনালোক প্ৰতিজনে জানে ছাকচেছ এবাৰে লাইফত নক কৰে, গ্ৰেপ কৰিব জানিব লাগিব। সতীৰ্থসকল বহুত বছৰ ধৰি 32 বছৰ নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কাম কৰাৰ পিছত এইবাৰ সফলতা চিৰিটো ষ্টাৰ্টিঙতে আমি পাবলৈ সক্ষম হৈছোঁ। যেতিয়াই ইণ্ডিয়াত প্ৰৱেশ কৰে, আপোনাৰ মে আছিলে, 2 মে'ত আপোনাৰ ইণ্ডিয়াত প্ৰৱেশ কৰিবলৈকে যিটো নেশ্যনেল ইণ্টাৰনেশ্যনেল ৱেবিনাৰ হয়, আৰু এই ৱেবিনাৰত উপস্থিত নাথাকিও মই 3 মে'ৰ দিনা পজিশ্যন ল'বলৈ সক্ষম হ'লোঁ ইণ্ডিয়া লেভেলত টপ পজিশ্যন আছে, ডেফিনেটলি 2-4জন তেনেকুৱা আছে, তাৰে ভিতৰত ময়ো ল'বলৈ সক্ষম হ'লোঁ। কিন্তু ইণ্টাৰেষ্টিং কি, আপোনালোকে মোৰ জৰিয়তে দিয়া হওক চিষ্টেমটো হয়তো বুজিলে শুনিলে, আৰু এই চিষ্টেমটোৰ জৰিয়তে নিজৰ ব্যক্তিগত ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈকে ওলাইছে, কিন্তু ৱৰ্ল্ডৰ আৰ্লি ষ্টেজত মই আপোনালোকক ক'বলৈকে বিচাৰিছোঁ, কাৰণ আপোনালোকে এটা বস্তু জানে, ছাকচেছ ৰাইট টাইমত, ৰাইট প্লেটফৰ্মত, ৰাইট এণ্ট্ৰি কৰিব লাগিব, আৰু সেইটো আপোনালোকৰ অলৰেডি প্ৰতিজনৰ হৈ গৈছে, যিসকল অলৰেডি আমাৰ পাৰ্টনাৰ্ছ আছে, আৰু যিসকল বিগিনাৰ নিউ জাষ্ট আজি চিষ্টেমটো চোৱাৰ বাবে আহিছে। চ' সতীৰ্থসকল আপোনালোকো প্ৰত্যেকজনে পাৰফেক্ট টাইমতে পাইছে, ৰাইট টাইমতে পাইছে। স্বামী বিবেকানন্দই কৈছিল যে প্ৰথম দিনাই যদি ষ্টাৰ্টিংটো যদি বেষ্ট হয় ন, দেন আপুনি হাফ ছাকচেছৰ বৰাবৰ প্ৰথম দিনাই। চ' সেইটো অলৰেডি আপোনাৰো হ'বলৈকে গৈ আছে। চ' সতীৰ্থসকল বি টাইটেনক আমি চুজ কৰাৰ মুখ্য কাৰণটোৱে হ'ল যে ইয়াত মাত্ৰ এটা নগণ্য এমাউণ্ট 0.001 বিটকইন এক্সচেঞ্জৰ পৰা বাই কৰিলোঁ, যাৰ ভেলু ইণ্ডিয়ান ৰুপিছত 7,500 লৈ পিনে আমি আমাৰ জাৰ্ণি, আমাৰ ব্যক্তিগত গ্ল'বেল ব্যৱসায় প্ৰস্তুত কৰিব পাৰোঁ। সতীৰ্থসকল 7,500 টকা বা 7,000 টকাত এটা পাণ দোকানো ষ্টাৰ্ট কৰিব নোৱাৰি, ৰাইট? কিন্তু আপুনি এটা পকেট বিজনেছ, ৰাইট? পকেট বিজনেছ বুলি কৈছোঁ কাৰণ ইয়াত হাতী ঘোঁৰা লৈ ফুৰাৰ কোনো আৱশ্যকতা নাই। আপোনাৰ ডিভাইচটোৱে আপোনাৰ ইনকাম চ'ৰ্চ হৈ পৰে, আপোনাৰ এণ্ড্ৰইড হওক, আইফোন হওক, যিয়ে নহওক, ৰাইট? ইয়াৰ জৰিয়তে মাত্ৰ 0.001 BTC এবাৰে আপোনাৰ ৱালেটত লৈ ৱেব3 ৱালেট কি মই এই বিষয়ে কথা পাতিম। তো আপুনি জাৰ্ণিটো ষ্টাৰ্ট কৰি নিজৰ মালিকী স্বত্বত আপোনাৰ বংশৰ প্ৰতিটো পিঢ়িয়ে, ডেট মিনছ প্ৰতিটো পিঢ়িয়ে আপোনাৰ মনত ৰাখিবলগীয়া হ'ব, কিয়নো আপুনি প্ৰথম বছৰতে ইনকাম কৰিছে 61 বিটকইন। ঠিক তেনেধৰণে প্ৰতিটো ছিংগল বছৰত ডাঙৰ কোৱান্টিটিৰ বিটকইন ইনকাম কৰিবলৈ যাই আছে, যি ৱৰ্ল্ডৰ আজি ভেলুৱেবল আছে।
য'ত আপোনাৰ বংশধৰসকলেও ছেম পদ্ধতিতে ইনকাম কৰিব, কাৰণ ছিষ্টেম ডিচেণ্ট্ৰেলাইজ হয়। গতিকে অকল 61 বিটকইন, ডেট মিনছ আপোনাক ক'বলৈকে পাই মই সুখী হৈছোঁ বা গৌৰৱান্বিত। ইয়াৰ কাৰণটো হ'ল কি, মাত্ৰ 50 কৰোৰ, গতিকে অকল 50 কৰোৰ 61 বিটকইনৰ আজিৰ ভেলু। কিন্তু বিটকইনৰ প্ৰেডিকশ্যনে কৈ আছে ই 2.5 কোটি টকা গুচি যাব আগন্তুক 2027 চনৰ ভিতৰত। যদি সেইটো কনফাৰ্ম হৈ যায়, প্ৰেডিকশ্যন মিনছ হ'ব পাৰে, তাতকৈ ওপৰতো যাব পাৰে, অকণমান কমতো আহিব পাৰে। তথাপি আমি যদি 1 কৰোৰকেও ধৰোঁ, 61 কৰোৰ এটা বছৰত ইনকাম কৰি আছে, যিটো 14 বছৰ চাকৰি ছাৰ্ভিচ লাইফ কটোৱাৰ পিছতো টপ গেজেটেড অফিচাৰৰো ইনকাম মানে বেংকত নাথাকে। ৰাইট, চ' সতীৰ্থসকল আহক, এইটো কাৰণতে আমি বি টাইটেন চুজ কৰিছোঁ। সতীৰ্থসকল এই পেজটোত, এই শ্লাইডটোত আপোনালোকক দেখাব বিচাৰিছোঁ যে আমাৰ সকলোৰে পৰিচিত ছিষ্টেমটো অলৰেডি আমাৰ সন্মুখত আছে, যাক কোৱা হয় চেণ্ট্ৰেলাইজ ছিষ্টেম। য'ত এজন ৱাৰ্কাৰ হিচাপে আমি বহুত বছৰ ধৰি হয়তো কোনো কোম্পানী বা আমাৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত কোনো ছাৰ্ভিচত আমি কাম কৰি আহি আছোঁ। ৰাইট, চেণ্ট্ৰেলাইজ ছিষ্টেম মিনছ কোনো অথৰিটি বা কোনো এমডি চিএমডিৰ কণ্ট্ৰলত থকা এটা ছিষ্টেম হয়। যেতিয়াই তেওঁলোকে বিচাৰে তেওঁলোকৰ ইচ্ছা অনুসৰি ৰুল এণ্ড ৰেগুলেশ্যন চেঞ্জ কৰাই নহয়, টোটেল ছিষ্টেম চেঞ্জ কৰি পেলাব পাৰে। আপুনি মই তাত ৱাৰ্কাৰ হিচাপে কাম কৰি আছোঁ, ৰাইট, আমি 100% প্ৰফিটটো নাপাওঁৱে, কিন্তু যেতিয়া ইচ্ছা তেখেতসকলে আমাৰ চকীটোতো চিকিউৰ্ড আছে, কিন্তু আমি চিকিউৰ্ড নহয়, আমাক ৰিপ্লেচ কৰি এনাদাৰ পাৰ্চন তাত প্লেচমেণ্ট দিব পাৰে। ডেট ইজ কল্ড চেণ্ট্ৰেলাইজ ছিষ্টেম। অতীতসকল চেণ্ট্ৰেলাইজ ছিষ্টেম বহুত ব্যৱসায়টো আছে। কোম্পানীবিলাকত য'ত এমডি চিএমডি আছে, এইবিলাক চেণ্ট্ৰেলাইজ হয়। ছাৰ্ভিচ হোল্ডাৰ যিসকল আছে তেওঁলোক অথৰিটিৰ কণ্ট্ৰলত, অথৰিটিৰ গাইড মতে কাম কৰিব লগা হয়। ডেট মিনছ তেওঁলোকো চেণ্ট্ৰেলাইজ ছিষ্টেমতে বিলংছ কৰে। চ' অতীতসকল এতিয়া সকলো আপডেশ্যনৰ লগে লগে যুগৰ পৰিৱৰ্তন, যুগৰ আপডেট, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ হয়, আমি প্ৰতিজনে জানো। চ' সতীৰ্থসকল এতিয়া বিজনেছ মডেলো ডেভেলপ হৈ ডিচেণ্ট্ৰেলাইজ মডেল অলৰেডি পাব্লিছ হৈছে। আমাৰ বহুতো নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কাম কৰা টপ চিনিয়ৰ লিডাৰ্ছ ইয়াতে উপস্থিত আছে, তেখেতসকলে অলৰেডি জানে। চ' নিউ যিখিনি আমাৰ লগত আজিৰ ৱেবিনাৰত জাষ্ট ষ্টাৰ্ট কৰিম বুলি ভাবি আছে বা যিসকলে ষ্টাৰ্ট কৰিছে তেখেতসকলৰ বাবে ইনফৰমেশ্যনটো দিব বিচাৰিছোঁ। হোৱাট ইজ ডিচেণ্ট্ৰেলাইজ? ডিচেণ্ট্ৰেলাইজ মিনছ হ'ল কি, আপোনাৰ মোৰ নিচিনা বিশেষ ব্যক্তি এজনে, আমি প্ৰতিজনে একজন বিশেষ ব্যক্তি, ৰাইট? আমাৰ বিশেষ গুণ প্ৰতিজনৰ ওচৰতে আছে। সতীৰ্থসকল আমাৰ নিচিনা এজন বিশেষ ব্যক্তি এটা প্ৰগ্ৰেম বনাই লয়, এটা ছিষ্টেম বনাই লয়, এটা ছফ্টৱেৰ ডিজাইন কৰে, যিটো আপুনি বুজি পায়, আৰু সেই ছফ্টৱেৰটো ৰেগুলেট কৰাৰ কাৰণে কণ্ট্ৰল তেখেতৰ ওচৰত নাৰাখি টেকনলজিৰ ওপৰত এৰি দিয়ে। আৰু যেতিয়াই টেকনলজিৰ ওপৰত এৰি দিয়ে, ছিষ্টেমটো ডিচেণ্ট্ৰেলাইজ হৈ পৰে, আৰু তাত জড়িত হোৱা পাৰ্টিচিপেট কৰা প্ৰতিজন ব্যক্তিয়ে নিজৰ মালিকী স্বত্বত ব্যৱসায় এক্সপাউণ্ড নিজৰ কৰাৰ সম্ভৱ হৈ পৰে। সতীৰ্থসকল মালিকী স্বত্ব ডেট মিনছ আপোনাৰ অনাৰশ্বিপ ডিষ্ট্ৰিবিউশ্যন হৈ যায়। ৰাইট, ডেট ইজ কল্ড ডিচেণ্ট্ৰেলাইজ ছিষ্টেম। তো এটা ছিষ্টেম ডিচেণ্ট্ৰেলাইজ কেনেকৈ হ'ব পাৰে, এইটো আমি বিতংভাৱে যদি কথা পাতিব লাগে, আমি ডেফিনেটলি ছাৰ্ভাৰৰ বিষয়ে সতীৰ্থসকল জানো যে চেণ্ট্ৰেলাইজ ছিষ্টেমবিলাক ছাৰ্ভাৰক বিলংছ কৰে। ছাৰ্ভাৰ মিনছ এটা কম্পিউটাৰ যিটো 24 আৱাৰ্ছ অলৰেডি অপেন হৈ থাকে, অন হৈ থাকে, যিটো কম্পিউটাৰৰ ডিপ্লয় হৈ থাকে বা তাত আপলোড কৰোৱা থাকে ছফ্টৱেৰটো। যেনেকৈ আমাৰ বেংকিং ছিষ্টেমৰ যদি কথা পাতোঁ, তো বেংকিং ছিষ্টেমৰ সমস্ত ডাটা এটা ছাৰ্ভাৰৰ ওপৰত বিলংছ কৰি থাকে, ছাৰ্ভাৰত ডিপ্লয় হৈ থাকে, ৰাইট? তো সতীৰ্থসকল একেটা ঠাইত থকা বাবে তাক যিকোনো হেকাৰে হেক কৰি একাউণ্টছ বহুতৰে খালী কৰা ওচৰে নিয়াৰ দিয়াৰ আপুনি দেখিবলৈ পাইছে, হয়তো আপোনাৰো হ'ব পাৰে। চ' সতীৰ্থসকল ইয়াত বাদ দিয়ক, ছাৰ্ভাৰত থকা সমস্ত ডাটা ইডিট ডিলেট কাৰেকশ্যন কৰাৰ কাৰণে অথৰিটি আছে। যেতিয়াই বিচাৰে আপোনাৰ মানে ইনকামৰ কষ্টৰ যিখিনি ধন আপুনি চোৱা চিতাৰ বাবে বেংকত ৰাখিছে, ৰাইট? তো বেংকে আপোনাৰ সৰু গিল্টি এটাত আপোনাৰ ওপৰত GST টেক্স লগোৱাটোতো বাদ দিয়ক, এইটো লাগিবই। আপুনি ইনকাম কৰিছে তাৰ এগেইনষ্টত টেক্স দিব লগা হৈছে, কিন্তু অন্যহাতে তেখেতসকলে আপোনাৰ একাউণ্টটো বা মোৰ একাউণ্টটো ব্লক কৰি দিব পাৰে, বন্ধ কৰি দিব পাৰে, ট্ৰেনজেকশ্যন ষ্টপ কৰিব পাৰে, এভৰিথিং তেওঁলোকৰ কণ্ট্ৰলত। ঠিক তেনেকুৱাকৈ বহুতো কোম্পানীৰ পৰা ID টাৰ্মিনেট হোৱা লিডাৰ ইয়াৰ আমাৰ ৱেবিনাৰত বহুতো উপস্থিত আছে। বহুতো এনেকুৱা উপস্থিত আছে লিডাৰ্ছ যিয়ে নেকি ছিষ্টেমটোত কাম কৰিছিল একাগ্ৰভাৱে, আৰু বহুত ডাঙৰ টিম হয়তো জেনেৰেট কৰিছিল, ইনকামো ডাঙৰ আৰম্ভণি হৈছিলে, এই সময়তে কোম্পানী পলাই গ'ল। কিয়? ছাৰ্ভাৰ আৰু হষ্টিং ডিছকানেক্ট কৰি দিয়াৰ লগে লগে এই ঘটনাটো ৱৰ্ল্ডৰ ইণ্টাৰনেটৰ পৰা নোহোৱা হৈ যায়। ছিষ্টেমটো বিচাৰি কাকো নাপায়, কিন্তু পাব্লিকে বিচাৰি আপোনাৰ মোৰ নিচিনা লিডাৰ্ছখিনিক পায়, যিখিনি মানুহ মাৰা মিঠাওঁ। হয়তো কোনোবাই ঘৰ বিক্ৰী কৰি, কোনোবাই বন্ধকত থৈ হ'লে, মাটি বন্ধকত থৈ হ'লেও তেখেতসকলক পে' কৰিব লগা হয়, নহয় জানো? কিন্তু ডিচেণ্ট্ৰেলাইজ ছিষ্টেমত কোনো ব্যক্তিৰ কণ্ট্ৰলত নাথাকে, কোনো বেংক একাউণ্টছ নাথাকে য'ত আপুনি মই ডিপজিট কৰিম আৰু তাৰ পৰা আমি কাম ষ্টাৰ্ট কৰিম। চ' সতীৰ্থসকল ডিচেণ্ট্ৰেলাইজ ছিষ্টেম কেনেকৈ হ'ব পাৰে, মানুহৰ কণ্ট্ৰলত নথকাকৈ কেনেকৈ ৰেগুলেট হ'ব পাৰে, এইটো আমি বহুত সংখ্যকে বুজি পাওঁ। আৰু যিসকল নিউ আছে হয়তো তেখেতসকলে বুজাত অসুবিধা হ'ব পাৰে, সেয়ে আমি টেকনলজিৰ ভিতৰত টপ টেকনলজি ব্লকচেইন টেকনলজিৰ বিষয়ে বুজিব লাগিব। সতীৰ্থসকল ব্লকচেইন টেকনলজি আজি টপ টেকনলজিৰ ভিতৰত নাম্বাৰ 1 পজিশ্যনত আছে। গোটেই ৱৰ্ল্ডৰ কথা নকওঁ, অকল ভাৰতবৰ্ষৰে যদি কথা পাতোঁ, সতীৰ্থসকল এডুকেশ্যন ডিপাৰ্টমেণ্ট, পাৱাৰ ছাপ্লাই, জৰীপ বিভাগৰ কাম কাজ, মেডিকেল ভেকচিন ৰিলেটেড প্ৰজেক্ট, আৰু বহুতো মানে কি আপোনাৰ ডাঙৰ ব্ৰেণ্ডেড কোম্পানী, বেংক, ৰাইট, অলৰেডি ব্লকচেইনত ডিপ্লয় হোৱা ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে গুগল কৰি চাব, বিশ্ব বেংক অলৰেডি ব্লকচেইনত ৰান কৰি আছে। ইমানে নহয়, পৃথিৱীৰ সৰ্বোচ্চ ভেলুৱেবল যিটো এছেট আছে, ৰাইট, বিটকইনো ব্লকচেইনতে ডিপ্লয় হৈ আছে। তো হোৱাট ইজ ব্লকচেইন অকণমান জনা দৰকাৰ, আমি ডেফিনেট বেছিক কথাখিনি পাতিবই লাগিব। সতীৰ্থসকল যদি বেছিক কথাখিনি নাপাতো, দেন বি টাইটেন কিমান চিকিউৰ ছেফ এইটো আমি বুজি নাপামগৈ। ব্লকচেইন টেকনলজিত যেতিয়া এটা ছিষ্টেম বা ছফ্টৱেৰ ডিপ্লয় কৰা হয়, ছফ্টৱেৰটো অট'মেটেড কৰা হয় প্ৰথমে, আৰু তাৰপিছত ডিপ্লয় কৰা হয়, ৰাইট? কেলকুলেশ্যন পাৰ্টটো অট'মেটিক ছফ্টৱেৰটো কৰিব টাইম টু টাইম, আৰু লগে লগে আপোনাৰ কি হ'ব, তাক ডিপ্লয় ব্লকচেইনত কৰাৰ লগে লগে পৃথিৱীৰ ইণ্টাৰনেট চলা প্ৰতিটো ডিভাইচ, লাইক কম্পিউটাৰ, এণ্ড্ৰইড ফোন, আইফোন, ইয়াৰ উপৰিও বহুতো আছে ইণ্টাৰনেট চলা ডিভাইচ, প্ৰতিটো ডিভাইচতে ষ্ট'ৰ হৈ যায় ইনকাৰাপ্টেড, ডেট মিনছ এটা গোপন কোডিং ভাষাত গোটেই ডাটা প্ৰতিটো ডিভাইচতে, আৰু প্ৰতিটো ছিংগল ডিভাইচে একো একোটা ছাৰ্ভাৰ হিচাপে কাম কৰিবলৈকে ষ্টাৰ্ট কৰি দিয়ে।
উইদিন এ ছেকেণ্ড। আৰু সেয়ে মাল্টিপুল চাৰ্ভাৰ হোৱা হেতুকে কোনো হেকাৰে ব্লকচেইনত থকা কোনো চিষ্টেম হেক কৰিব নোৱাৰে। সতীৰ্থসকল, গোটেই ৱৰ্ল্ডৰ ইণ্টাৰনেট চিষ্টেম যদি কিবা কাৰণত মানে বেণ্ড হৈ যায়, তেতিয়াহে ব্লকচেইনত কিছু মাত্ৰত প্ৰভাৱ আহিব পাৰে। তৃতীয় বিশ্ব যুদ্ধ যদি কিবা কাৰণত হৈ যায় সতীৰ্থসকল, পৃথিৱীৰ 90% ডিভাইচো যদি ডেমেজ হৈ যায়, তথাপিতো 10%ৰ জৰিয়তে ব্লকচেইন টেকনলজিত চলা প্ৰতিটো চিষ্টেম বা প্ৰতিটো আপোনাৰ প্ৰজেক্ট ৰান কৰি গৈ থাকিব। ইয়াত কোনো ধৰণৰ প্ৰভাৱে নপৰে। সেয়ে 1000% সুৰক্ষিত ব্লকচেইন টেকনলজিক আজি ৱৰ্ল্ডে আদৰি লৈছে। তো আজি বি টাইটেনৰ বিষয়ে আমি ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ, যি 360 ডিগ্ৰী এংগেলত লাইভ মোৰ টাৰ্ণ লৈছে, মোৰ লগতে আমাৰ নৰ্থ ইষ্ট ৰিজনত বহুতৰ টাৰ্ণ লৈ পেলাইছে। ঠিক তো আজি এনেকুৱা এটা অপৰচুনিটি আমি ডিছকাশ্যন কৰিছোঁ যি ব্লকচেইনত আছে, আৰু ব্লকচেইন 1000% চিকিউৰ্ড বাবে আমাৰ চিষ্টেমটো সম্পূৰ্ণভাৱে চিকিউৰ্ড হয়। কেনেকুৱা চিকিউৰ্ড হয় অকণমান ক'বলৈকে বিচাৰিছোঁ। বি টাইটেন ব্লকচেইন BNB ব্লকচেইনত ডিপ্লয় কৰাৰ লগে লগে ইণ্টাৰনেশ্যনেলি আমি কমিউনিটি বনাই, যিহেতু ই কমিউনিটি বিল্ড আপ প্ৰগ্ৰেম হয়, কমিউনিটি বনাই আমি আমাৰ নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈকে সক্ষম হ'ম। কোনো ব্যক্তিৰ প্ৰয়োজন নাই, কোনো গভৰ্ণমেণ্টৰ প্ৰয়োজন নাই সতীৰ্থসকল, আমি গ্ল'বেলি কাম কৰাৰ সুযোগ পাইছোঁ। এইটো বহুত ডাঙৰ কথা সতীৰ্থসকল। ইয়াৰ লগতে আমি কিছু ফিচাৰ্ছ অলৰেডি পাবলৈ সক্ষম হৈছোঁ, যিটো আমাৰ সঁচাকৈ আমি একচুৱেলি ছাকচেছ হোৱাৰ এটা পথ পাইছোঁ বুলি নিজে ক'ব পাৰিম। কাৰণটো হ'ল জিৰ' হিউমেন ফেক্টৰ। যেতিয়াই সতীৰ্থসকল এটা চিষ্টেম পৰিচালনা কৰাৰ বাবে পৰিচালক থাকে ন, তেতিয়াই সেই চিষ্টেমটো বন্ধ হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি থাকে। কিয়? এজন পৰিচালকে যেতিয়া এটা কোম্পানী বা এজন MD CMD যেতিয়া এটা কোম্পানী প্ৰস্তুত কৰে ন, তেখেতে টাৰ্গেট লৈ কৰে। এটা কোম্পানী ষ্টাৰ্ট কৰাৰ আগত নিজৰ ৰোডমেপটো আগে বনাই লোৱা যায়, যে 3 বছৰৰ ভিতৰত 300 কৰোৰ টকা পাম। বুজাৰ কাৰণে মই কথাখিনি ক'বলৈ বাধ্য হ'লোঁ, যে যদি 300 কৰোৰ টকা 3 বছৰত টাৰ্গেট আছে কোম্পানীৰ অনাৰৰ, ধৰি লওক কিবা কাৰণত 1.5 বছৰৰ ভিতৰত 300 কৰোৰ টকা তেখেতৰ বেংক কোম্পানী একাউণ্টত আহি যায়, তেতিয়া তেখেতে দেখিবলৈ পাইছে MD CMD জনে যে যিসকল তেখেতৰ পাৰ্টিচিপেট বা পাৰ্টনাৰ্ছ আছে, যিসকল এছ'চিয়েট আছে, তো তেখেতসকল বা ৱাৰ্কাৰ আছে, তেখেতসকলক 150 কৰোৰ টকা ডিষ্ট্ৰিবিউট কৰিব লাগে এজ এ পে আউট। সেই সময়ছোৱাত এটা বেয়া বুদ্ধিয়ে কোম্পানীৰ অনাৰৰ ব্ৰেইনত মানে লগ দিয়ে, আৰু সেইমতেই তেখেতে কাম কৰে। সেইটো কাম কেনেকুৱা, যে 150 কৰোৰ যদি মই উলিয়াই দিওঁ এজ এ পে আউট আমাৰ কৰ্মচাৰীসকলক, তেতিয়াহ'লে নেক্সট 150 কৰোৰ ইনকাম কৰাৰ কাৰণে, মোৰতো টাৰ্গেট 300 কৰোৰ ন, তো নেক্সট 150 কৰোৰ ইনকাম কৰাৰ কাৰণে আকৌ 3 বছৰ লাগি যাব। চ' এইখিনি সময়তে যদি মই চাটাৰ ডাউন কৰি দিওঁ, ডমেইন হষ্টিং ডিছকানেক্ট কৰি দিওঁ, ৰাইট, চাৰ্ভাৰৰ পৰা আঁতৰাই পেলাওঁ, গতিকে এই ঘটনাটো ঘটে সতীৰ্থসকল। কিন্তু সঁচাকৈ আমি সৌভাগ্য আমাৰ যে আমি বি টাইটেন নামৰ এই চিষ্টেম, ডিচেণ্ট্ৰেলাইজ চিষ্টেমটো পাইছোঁ, য'ত মানুহৰ কোনো কণ্ট্ৰল নচলে। ক্ৰিয়েটৰে ক্ৰিয়েট কৰিছে, ডিপ্লয় কৰাৰ পিছত তেওঁৰ কোনো ইয়াতে ইডিট ডিলেট কাৰেকশ্যন কৰা অথৰিটি নোহোৱা হৈ গ'ল। এইটো কেনেকৈ হ'লতো ডেফিনেট আপোনালোকে বুজিব পাৰিছে। মই এবাউট ব্লকচেইন অলৰেডি ডিছকাছ কৰিছোঁ সতীৰ্থসকল। ইয়াৰ লগে লগে আপোনাৰ পলিচি নট চেঞ্জেবল, এইটো এটা ডাঙৰ কথা। বহুতো কোম্পানীত আপোনালোকে হয়তো কাম কৰিছে, যিসকলে কৰিছে বুজিব পাৰিব। প্ৰথম 2 বছৰটো বিজনেছ মডেল যিটো বা বিজনেছ প্লেন যিটো, সেইটো পাৰফেক্ট থাকে, যে পাব্লিকে ইনকাম পোৱাৰ কাৰণে সেইটো পাৰফেক্ট হৈ যায়, পাব্লিকক ইনকাম দিয়ে। 2 বছৰৰ পিছত যেতিয়া আপডেট হোৱা বুলি অকস্মাত প্লেন এটা লঞ্চ কৰি দিব, আৰু সেই প্লেনটো কোম্পানীৰ ফৰে লৈ লয়, মানে প্ৰফিট কোম্পানীৰ বেছি যাতে হয় তেনেকুৱা প্লেন এটা লঞ্চ কৰে। আপডেট হোৱা বুলি কয় যদিও আমাৰ লিডাৰ্ছৰ কাৰণে ডিগ্ৰেড প্লেন এটা পাব্লিছ কৰি দিয়ে। সেই ঘটনাটো আমাৰ লগত কেতিয়াও নঘটে বি টাইটেনত, কিয়নো আমি গোটেই আমাৰ জেনেৰেশ্যনে ইয়াৰ পৰা আপুনি মই যেনেকৈ ইনকাম কৰিম ছেম পদ্ধতিত ইনকাম কৰিব। কিয়নো সতীৰ্থসকল ব্লকচেইনত যদি সেই ঘটনাটো কৰিবলগীয়া হয়, এডিট ডিলেট কাৰেকশ্যন মানে প্লেন চেঞ্জ, তেতিয়াহ'লে পৃথিৱীৰ প্ৰতিটো ইণ্টাৰনেট চলা ডিভাইচ একত্ৰিত কৰি এটুকুৰা ঠাইত অপেন কৰি লৈ মাত্ৰ 30 ছেকেণ্ডৰ এটা শ্বটৰ জৰিয়তে গোটেইকেইটা ডিভাইচত কানেক্ট কৰিব লাগিব, শ্বৰ্ট কৰিব লাগিব, আৰু তাত আপোনাৰ প্লেন চেঞ্জ আপোনাৰ কৰিব লাগিব, যিটো পচিবল কেতিয়াও নহয়। পৃথিৱীৰ গোটেই ডিভাইচ কেতিয়াও একত্ৰিত কৰিব নোৱাৰে। দ্বিতীয় কথা সতীৰ্থসকল, ইয়াতে 100% ট্ৰান্সপাৰেঞ্চি আছে। আপুনি যিটো বি টাইটেনৰ বিষয়ে চাবলৈকে বিচাৰিব, A to Z আপুনি চাব পাৰে। কিয়? প্ৰতিজনে নিজৰ নিজৰ অনাৰশ্বিপত আমি কাম কৰি আছোঁ, গতিকে আমি চাবই লাগিব। অনাৰশ্বিপ যিহেতু ডিষ্ট্ৰিবিউশ্যন হৈ যায় প্ৰতিজনৰ মাজত, গতিকে ইয়াত 100% ট্ৰান্সপাৰেঞ্চি আছে, 100% স্বচ্ছ হয়। ইয়াত লোক ঢাক কোনেও কৰিব নোৱাৰে। ৰাইট, সতীৰ্থসকল, আমাক সকলোকে আকৰ্ষিত কৰা ইয়াতে আমি জড়িত হোৱা বি টাইটেন নামৰ এই চিষ্টেমটোত কিয় জড়িত হ'ম? ডেফিনেট আমি ইনকামৰ কাৰণে, লাইফষ্টাইলৰ কাৰণে হওক, বা পেচিভ ইনকামৰ কাৰণে হওক, বা ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে হওক, ৰাইট, আমি ইনকাম কৰিবলৈকে গৈ আছোঁ, আৰু এই ইনকামটো ইনষ্টেণ্ট আমাৰ ৱালেটত আহে এটা মাইক্ৰ' ছেকেণ্ডৰ ভিতৰত। ই আমাক যথেষ্ট আকৰ্ষিত কৰে। ইনকাম কেনেকৈ আহে সতীৰ্থসকল? P2P ট্ৰানজেকশ্যন চিষ্টেমেৰে। যদি বুজাত অসুবিধা হৈছে মই অকণমান এক্সপ্লেইন কৰি দিছোঁ। P2P ট্ৰানজেকশ্যন চিষ্টেম মানে মিনছ, ধৰি লওক মই আপোনাৰ জৰিয়তে দি মই ৰেফাৰ হৈছোঁ, মই ID লৈছোঁ, দেন মোৰ পৰা প্ৰফিটটো কোনে পাব লাগে? আপুনি পাব লাগে। যদি আপুনি পাব লাগে স্যাৰ, মাইক্ৰ' ছেকেণ্ডত মোৰ ৱালেটৰ পৰা আপোনাৰ ৱালেটলৈকে যাব, না কি মোৰ ৱালেটৰ পৰা বি টাইটেনৰ ৱালেটত যাব, তাৰপিছত বি টাইটেনৰ ৱালেটৰ পৰা আপোনাৰ ওচৰত যাব। এনেকুৱা নহয়। P2P মোৰ পৰা ডাইৰেক্ট আপোনাৰ ওচৰত যাব, আৰু এই গোটেই কেলকুলেশ্যন, গোটেই পৰিচালকটো হ'ল আমাৰ টেকনলজি BNB ব্লকচেইন। গতিকে ইয়াতে কোনো ধৰণৰ পেমেণ্টক লৈ ইছ্যু হোৱাৰ কোনো সম্ভাৱনা নাথাকে, আৰু সেয়ে ইয়াতে লিমিটলেছ ইনকাম কৰিব পাৰোঁ, যিহেতু আমাৰ ইনকামটো বিটকইন মাধ্যমত হয়। প্ৰথম দিনাই যদি ইয়াত যিজন বিগিনাৰ আছে, তেখেতে যদি ভাবে যে কালি 1 লাখ টকা ইনকাম কৰিম, আপুনি আপোনাৰ ৱেলিছৰ যিজনে 50 লাখ ইনকাম কৰাৰ কাৰণে আপোনাক ইনভাইট কৰিছে, ৰাইট, গাইড কৰিম বুলি হাত ধৰিছে, তো তেখেতৰ লগত কথা পাতক। আদাৰৱাইজ তেখেতৰ জৰিয়তে মোলৈকে কথা পাতক, কেনেকৈ কালিৰ দিনটোত, আজি ষ্টাৰ্ট কৰি কালিৰ দিনটোত 1 লাখ ইনকাম কৰিব, ডেফিনেট আপোনাক গাইড কৰা যাব। আৰু সেইমতে যদি আপুনি কাম কৰিবলৈ সক্ষম হয়, ডেফিনেট আপুনি সিমানখিনি ইনকাম প্ৰতিটো দিনত নিজৰ ইচ্ছা অনুসৰি ইনকাম কৰিব পাৰে। ইয়াত কোনো কেপিং চেলিং নাই।
তো দ্বিতীয়তে সতীৰ্থসকল ব্লকচেইনৰ বিষয়ে আপোনালোকে জানিলে যে ব্লকচেইনত থকা বাবে বিট আইটেম কিমান সুৰক্ষিত। সতীৰ্থসকল আপোনালোক প্ৰতিজনকে মই ক'ব বিচাৰিছোঁ আজিৰ ৱেবিনাৰত ইয়াতে হয়তো বহুত নলেজ থকা লিডাৰ্ছ অলৰেডি আমাৰ লগত উপস্থিত আছে আজিৰ ৱেবিনাৰত, যি অন্যান্য কোম্পানী বা চিষ্টেমত আগতে কাম কৰিছে। ছাৰ মই আপোনাকো ক'বলৈকে বিচাৰিছোঁ যে বিট আইটেমৰ জৰিয়তে আমি বিটকইন ইনকাম কৰি আছোঁ, ইণ্ডিয়ান ৰুপিজ নহয়, আৰু বিটকইন ক্ৰিপ্ট'কাৰেঞ্চিৰ মাদাৰ ক্ৰিপ্ট হয়। তো ক্ৰিপ্ট'কাৰেঞ্চিৰ টকাৰ সাগৰ হয় ছাৰ। আপুনি ইচ্ছা অনুসৰি আপোনাৰ লাইফ টাৰ্ণ লোৱাব পাৰে এই চিষ্টেমটোৰ জৰিয়তে। আপোনাৰ কোনো ধৰণৰ এক্সপাৰ্টাইজ, কোনো এক্সপেৰিয়েঞ্চৰ ইয়াত আৱশ্যকতা নাই। ডাইৰেক্ট আপুনি কি কৰিব লাগিব এইখিনি জানিলে হ'ল আৰু সেইমতে কৰিলে হ'ল। তো এইখিনি গাইড কৰাৰ কাৰণে অলৰেডি আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ টপ চিনিয়ৰ লিডাৰ্ছ বহুখিনি উপস্থিত আছে। চ' সতীৰ্থসকল, আমি ক্ৰিপ্ট'কাৰেঞ্চিৰ বিটকইন ৰাইট, বিটকইন পৃথিৱীৰ ভেলুৱেবল এছেট বুলিতো আমি জানিছোঁ, কিন্তু বহুতো এনেকুৱা সতীৰ্থ হয়তো আমাৰ ৱেবিনাৰত থাকিব পাৰে যিয়ে বিটকইন শব্দটোৱে শুনা নাই। তো তেখেতৰ বাবে এই শ্লাইডটো মই অকণমান এক্সপ্লেইন কৰিবলৈকে যাই আছোঁ। আজিৰ ব্ৰেণ্ড আমি সদায় আপগ্ৰেশ্যনৰ লগত চলিব লাগিব। আমি বিচাৰিলেও নিবিচাৰিলেও আপগ্ৰেশ্যনক আঁকোৱালি ল'বই লাগিব, সেইটো আমি জানো। চ' সতীৰ্থসকল, বিটকইন হ'ল কি আপোনাৰ গোটেই পৃথিৱীত এভলিউশ্যন অফ মানিৰ পাৰ্ট, টকাৰ এটা আপগ্ৰেড ভাৰ্চন হয়, যাৰ জৰিয়তে গ্ল'বেলি আপুনি এটা ভেলুতে সীমাহীনভাৱে ট্ৰানজেকশ্যন কৰিব পাৰে। তো আহক ইয়াক অকণমান আমি বুজি লওঁ, কিয়নো আমি আন ব্যক্তিকো যিসকল নিউ আছে যাৰ লগত কথা পাতিম বুলি ভাবি আছোঁ, আমি অকণমান এক্সপ্লেইন কৰিব লগা হৈ যায় এই পেজটো। আৰু যিসকল সতীৰ্থই বা লিডাৰ্ছে এক্সপ্লেইন এইটো পেজ নকৰে, তো তেখেতসকলে বহুত দূৰলৈকে যোৱাটো অসুবিধাজনক হৈ পৰিব। সেয়ে মই বাৰ বাৰ কৈ আছোঁ, এক্সপ্লেইন ডেফিনেট কৰিব। কোনোবাই এইটো পঢ়ক, আমি পঢ়িছোঁ হয়, কোনোবাই ইয়াক প্ৰেক্টিকেল কৰক, আমি প্ৰেক্টিকেলো কৰিছোঁ। তথাপিতো ছাৰ এই পেজটো এক্সপ্লেইন কৰাটো দৰকাৰী। তো 1500 শতিকাত যেতিয়া মানুহে কাবিলাত বাস কৰিছিল, ডেট মিনছ গ্ৰুপ হৈ পিনে বাস কৰিছিল, চিকাৰ কৰি জীৱ জন্তু খাইছিল, সেই সময়ত আপোনাৰ চিকাৰৰ অভাৱ কেতিয়াবা কোনোবা বংশধৰসকলৰ মাজত হৈছিলে। ওচৰৰ বংশধৰসকলে যদি বেছি ডাঙৰ চিকাৰ কৰিছিল বা বেছি মাত্ৰাত চিকাৰ কৰিছিল, তেওঁলোকৰ পৰা আদান প্ৰদান মানে ট্ৰানজেকশ্যন চিষ্টেমটো আৰম্ভণি হৈছিল। এই ট্ৰানজেকশ্যন চিষ্টেমটো বাৰ্টাৰ চিষ্টেমেৰে আৰম্ভণি হৈছিল জীৱ জন্তুৰ মাধ্যমেৰে। পিছলৈকে ইয়াক জীৱ জন্তুৰ মাধ্যমেৰে ট্ৰানজেকশ্যন চলি গৈ থাকিল। কিন্তু যেতিয়া ৰজা মহাৰাজাৰ পদাৰ্পণ হ'ল মানৱ জাতিৰ মাজত, ৰজা মহাৰাজাই ইয়াক আপগ্ৰেড কৰি, যিহেতু ভেলুৱেবল এছেটৰ ভিতৰত গ'ল্ড এটা ভেলুৱেবল এছেট হয়, ফিজিকেল এছেট, গতিকে গ'ল্ডৰ জৰিয়তে ট্ৰানজেকশ্যন আৰম্ভণি কৰাই দিলে। ইয়াত ইজি হৈ পৰিল, জীৱ জন্তু লৈ ফুৰাটো অসম্ভৱ, কিন্তু গ'ল্ড লৈ ফুৰিব পাৰি। কিন্তু গ'ল্ডত সমস্যা এটা আহিল, কিছুদিন ৰান কৰাৰ পিছত বুজিব পৰা গ'ল যে গ'ল্ডৰ জৰিয়তে কৰিব বিচৰা ট্ৰানজেকশ্যনটোত গ'ল্ড লৈ ফুৰা সম্ভৱপৰ নহয়, ৱেইট আছে আৰু লগতে ৰিস্ক ফেক্টৰটো আছে। তো ৰজা মহাৰাজাই ইয়াকে আপগ্ৰেডেশ্যন কৰাৰ উদ্দেশ্যে চিন্তা কৰি মেটেল কইনৰ জন্ম দিলে। মেটেল কইনৰ বিশেষ মই নকওঁ, আপোনালোকে জানে যে প্ৰথম তামৰ মুদ্ৰা, তাৰপিছত ৰূপৰ, তাৰপিছত আপোনাৰ গ'ল্ড কইন আহি গ'ল। আৰু এই প্ৰতিটো আপগ্ৰেডেশ্যনৰ মুখ্য কাৰণ আছিল কি, প্ৰতিটোতে যেতিয়া ৰান কৰা যায় কিছুদিন পিছত তাত সমস্যা দেখিবলৈ পায়, সমস্যাটো সমাধানৰ স্বাৰ্থক লৈ নতুন আপগ্ৰেড অলৰেডি নতুন ইনভেনশ্যন হয়। ঠিক তেনেকুৱাকৈ গ'ল্ডৰ জৰিয়তে, গ'ল্ড কইনৰ জৰিয়তে ট্ৰানজেকশ্যন কৰোঁতেও ৰিস্ক ফেক্টৰটো আছিল। সতীৰ্থসকল, ইয়াৰ পিছত যেতিয়া আমাৰ গভৰ্ণমেণ্ট আহিল মানৱ জাতিৰ মাজত, গভৰ্ণমেণ্টে কি কৰিলে, নতুন আপগ্ৰেড কৰাৰ উদ্দেশ্যে বা ট্ৰানজেকশ্যন চিষ্টেমটো সহজ কৰাৰ উদ্দেশ্যে চিন্তা কৰিলে। আৰু US কিংডমত যিমান সোণ আছিল, সোণৰ মানে ভেলুৰ ওপৰত নিৰ্ণয় কৰি ইটালীৰ পৰা প্ৰথম পেপাৰ কাৰেঞ্চি গোটেই ৱৰ্ল্ডত অলৰেডি মানে কি ট্ৰানজেকশ্যনৰ কাৰণে ইউজ কৰা আৰম্ভণি কৰিলে। আৰু ইয়াকে লৈ ভাৰতবৰ্ষতো আপোনাৰ পেপাৰ কাৰেঞ্চি ষ্টাৰ্ট হয়। ৰাইট, পেপাৰ কাৰেঞ্চিৰ যিটো চাইজ আছিল সৰু হৈ গৈ থাকিল। আজি আমি যিটো চাইজ পাইছোঁ, ৰাইট। কিন্তু সতীৰ্থসকল, আপোনালোক আজিৰ ৱেবিনাৰত উপস্থিত থকা প্ৰতিজন ব্যক্তিয়ে মোষ্ট প্ৰবাবলি জানে যে পেপাৰ কাৰেঞ্চি ইণ্ডিয়া গভৰ্ণমেণ্টেও নতুনকৈ প্ৰডাক্ট কৰা নাই, নতুনকৈ প্ৰিণ্ট কৰা নাই। ইয়াৰ কাৰণটো হ'ল ইয়াত যিটো খৰচ আছে, যথেষ্ট ডাঙৰ খৰচ। যেনেকুৱা 2000 টকীয়া নোট যদি বনাবলগীয়া হয়, একোটা নোটৰ এগেইনষ্টত 1300 পৰা 1600 টকা পৰ্যন্ত খৰচ পৰি যায়। লগতে পেপাৰ কাৰেঞ্চি যেতিয়া পাব্লিছ হৈছিলে, সেই সময়ত আজিৰ নিচিনা কোনো সা সুবিধা নাছিল বাবে মানুহে দূৰ দূৰণিত যেতিয়া যায়, ফিজিকেল মানি লৈ ফুৰিব লগা হৈছিল, যিটো জাৰ্ণিটো ৰিক্সি কৰি পেলাইছিল। ইয়াকে লৈ গভৰ্ণমেণ্টে নতুন আপডেট আমাৰ মাজত আনি দিলে, যাক কোৱা হয় প্লাষ্টিক কাৰেঞ্চি। আমি ATM ডেবিট কাৰ্ড আমি বুজি পাওঁ। আৰু প্লাষ্টিক কাৰেঞ্চি যেতিয়া মাৰ্কেটত আহিছিল, এবাৰ ভাবি চাওকচোন, আপুনি আৰম্ভণিতে একচেপ্ট কৰিছিল নে? মইতো কৰা নাছিলোঁ, বহুতে কৰা নাছিল সতীৰ্থসকল, কিন্তু পিছলৈকে কৰিব বাধ্য। এজন ডেট যদি কিবা কাৰণত আপোনাৰ মোৰ একাউণ্টত ফাণ্ড নাই, তথাপিও আমি ভাৰতবৰ্ষৰ পৰা বাহিৰত বা অসমৰ পৰা বাহিৰত গৈছোঁ, ATM কাৰ্ডটো জেপত ল'ব কেতিয়াও নাপাৰোঁ। ইয়াৰ কাৰণটো আমি আপগ্ৰেডেশ্যনক বুজি পাইছোঁ, আপগ্ৰেডেশ্যনৰ লগত চলিব লাগিব যি জানো। সতীৰ্থসকল, প্লাষ্টিক কাৰেঞ্চি কিছুদিন চলাৰ পিছত, ATM ডেবিট কাৰ্ড চলাৰ পিছত বুজিব পৰা গ'ল, ইয়াতে ডাঙৰ সমস্যাটো হ'ল লিমিটৰ সমস্যা। সন্মুখত যদি মেডিকেল ইছ্যু আছে, আপুনি এট এ টাইম আপোনাৰ 10 লাখ টকা ট্ৰান্সফাৰ উলিয়াই দিব লাগে কোনো হেল্থ অৰ্গেনাইজেশ্যনক, ৰাইট। আপোনাৰ একাউণ্টত যদি ডাঙৰ এমাউণ্ট আছে, আপুনি উলিয়াব নোৱাৰিব, কিয়? ইয়াত লিমিট লগোৱা আছে। তো এই সমস্যাটো দূৰ কৰাৰ উদ্দেশ্যে গভৰ্ণমেণ্টে ইয়াৰ ওপৰত চিন্তাধাৰা কৰি নতুন আমাৰ মাজত আনি দিলে ইলেক্ট্ৰনিক মানি, নতুন এটা আপগ্ৰেড। প্ৰথমেতো গুগল পে, ফোন পে, আজিৰ ডেটতো আজি নৰ্থ ইষ্ট ৰিজনত 80% মানুহ, 20% মানুহে গুগল পে, ফোন পে ইউজ এতিয়াও কৰা নাই। তেওঁলোক কিমান বেকত আছে আপুনি বুজিব পাৰেনে? তেওঁলোক যে বেকত আছে এইটো বস্তু আপুনি বুজিছেনে? যদি বুজিছে, তেতিয়াহ'লে ক'ব বিচাৰিম যে গুগল পে, ফোন পেত লিমিটটো অকণমান বঢ়াই দিলে, বা বেংকিং এপছত লিমিটটো বঢ়াই দিলে, ঘৰতে বহি ঘৰৰ পৰা গোটেই ভাৰতবৰ্ষৰ চুকে কোণে আপুনি ট্ৰানজেকশ্যন কৰিব পৰা হ'ল। কিন্তু ডাঙৰ সমস্যাটো হ'ল লিমিটৰ সমস্যা ইয়াতো থাকি আছে। গতিকে সতীৰ্থসকল,
যেতিয়াই ডাঙৰ সমস্যা অনুভৱ কৰিলে ডাঙৰ ডাঙৰ কোম্পানীয়ে বিদেশত ট্ৰেঞ্জেকশ্যন কৰাৰ কাৰণে এইটো সমস্যা কি আছিলে যে বিদেশৰ প্ৰতিটো দেশৰ চাইনাত যদি কয় ইয়ান চলে মুদ্ৰা হিচাপে বা কাৰেঞ্চি হিচাপে, ইউৰোপত যদি কয় ইউৰো চলে, ইউ এছত যদি কয় আপোনাৰ ইউ এছত ডলাৰ চলে, গোটেই পৃথিৱীত বেলেগ বেলেগ কাৰেঞ্চি চলে তেওঁলোকৰ গভৰ্ণমেণ্টবিলাকে যিবিলাক আপোনাৰ প্ৰভাইড কৰে বা ৰেগুলেট কৰে। এতিয়া ইণ্টাৰেষ্টিং হ'ল কি এই কাৰেঞ্চিবিলাকৰ ভেলুবিলাকো বেলেগ বেলেগ। আজি এক্সচেঞ্জৰ জন্ম হৈছে আমি জানো, তো এক্সচেঞ্জত গৈ আমি ইউ এছ এ লৈকে যদি আমি যাওঁ বা কোনোবা এটা ট্ৰেঞ্জেকশ্যন কৰোঁ ইউ এছত, তো ডলাৰ লাগিব, আমি ইণ্ডিয়ান ৰুপিজটো এক্সচেঞ্জৰ মাধ্যমত এক্সচেঞ্জ কৰি ল'ব পাৰোঁ। কিন্তু এটা ডলাৰ USDTৰ পৰিৱৰ্তে আমি কিমান পে কৰিব লাগিব? 107, 108 ৰুপিজ অলৰেডি আমি এক্সচেঞ্জক পে কৰিব লাগিব, তাৰ সলনি এক্সচেঞ্জে আমাক ডলাৰ দিব। ইয়ানত ট্ৰানজেকশ্যন কৰিব লাগিলে আমি চাইনিজ ইয়ান বনাই ল'ব লাগিব। আল্টিমেট কি আছে, ইয়ানৰ কাৰণে আমি 99 ৰুপিজ 99.72 পইচা অলৰেডি আজিৰ ডেটত আমি পে কৰিব লাগিব। গতিকে সতীৰ্থসকলে একবাৰ ভাবি চাওক, এই ভেলুৱেশ্যনৰ সমস্যাটো ডাঙৰ হৈ পৰিল আমাৰ টাটা কোম্পানী, হিন্দুস্তান লিভাৰ বা ইণ্ডিয়া গভৰ্ণমেণ্টে যেতিয়া আৰ্মছৰ কাৰণে ইউ-এছত পেমেণ্ট কৰে, ডাঙৰ ফাণ্ড এটা দিবলগীয়া হ'ল। আৰু এই ফাণ্ডটোৰ ট্ৰানজেকশ্যন ডাঙৰ ফাণ্ডটো ওৱান্স এট এ টাইম দিবলৈকে সম্ভৱপৰ নহয়, কাৰণ আমাৰ বেংকিং চিষ্টেমে অলৰেডি প্ৰিফেয়াৰ নকৰে, পাৰ্মিশ্যন নিদিয়ে। তো আমাৰ বেংকিং চিষ্টেমে পাৰ্মিশ্যন লিমিটেড ট্ৰানজেকশ্যনহে দিয়ে। ইয়াত ফৰ্মেলিটি যথেষ্ট আছে আৰু লগতে জিএছটি, টেক্স, এক্সচেঞ্জ ফিজ, গেছ ফিজ, ৰাইট। চ' সতীৰ্থসকল ইয়াৰ ওপৰত চিন্তাধাৰা যেতিয়া হ'ল, সতোশী নাকামোটো নামৰ এটা কমিউনিটি ফ্ৰম হ'ল জাপানৰ পৰা, আৰু সেই কমিউনিটি 2008 চনৰ পৰা ৰিচাৰ্চ কৰিলে এই প্ৰব্লেমটো কেনেকৈ ছল্ভ কৰিব পাৰি। আৰু তাৰ ৰিজাল্ট হিচাপে 2009 3 জানুৱাৰী পাব্লিছ কৰি দিলে বিটকইন এজ এ গ্ল'বেল কাৰেঞ্চি, ৰাইট। ইয়াক পাব্লিছ কৰি দিলে, পাব্লিকে মানি ল'লে। গ্ল'বেলি যদি এটা কাৰেঞ্চি ৰান কৰে তেতিয়াহ'লে ভেলুৰ সমস্যা কেতিয়াও নাথাকে, আপুনিও জানে। তো এই সমস্যাটো দূৰ কৰাৰ উদ্দেশ্যে বিটকইনক পাব্লিছ কৰিছিল সতোশী নাকামোটো নামৰ এই কমিউনিটিটোৱে, আৰু 2009 চনত 3 জানুৱাৰী। ইণ্টাৰেষ্টিং কি সেই সময়ত বিটকইন তেওঁলোকে ডিজাইন কৰিছিলে 26,000 কৰোৰ মিলিয়ন। সতীৰ্থসকল 26,000 কৰোৰ মিলিয়ন এতিয়া ৱৰ্ল্ডৰ ইণ্টাৰনেটত বা এক্সচেঞ্জত নাই। ইয়াৰ কাৰণটো হ'ল কি বিটকইন লিমিটেড ট্ৰানজেকশ্যন নহয়, আনলিমিটেড ট্ৰানজেকশ্যন কৰিব পাৰি। কাৰণটোৱে হ'ল কি বিটকইন কোনো অথৰিটিৰ কণ্ট্ৰলত দিয়া নাই, কোনো গভৰ্ণমেণ্ট বা কোনোবা RBIৰ নিচিনা অথৰিটিৰ ওচৰত নিদি ব্লকচেইন নামৰ টেকনলজি প্ৰথম ইউজ হৈছিলে, যিটো টেকনলজিত পৃথিৱীৰ প্ৰতিটো ডিভাইচে এজ এ চাৰ্ভাৰ কাম কৰে, আৰু মাল্টিপল চাৰ্ভাৰ হোৱা হেতুকে ইয়াক নতুনকৈ আকৌ ডিজাইন কৰিব নোৱাৰে। সতীৰ্থসকল জানিও কি হ'ব, একোটা বিটকইন, আপুনি চিম্বলটো দেখিছে আপোনাৰ ফ্ৰণ্টত, এই একোটা বিটকইন বনাওঁতে হাজাৰ হাজাৰ হাৰ্ড ডিস্ক প্ৰয়োগ হৈছে। এই লিমিটেড বিটকইন বনাব পাৰিছিল 26,000 মিলিয়ন, আৰু এজন ডেট কইন মাৰ্কেট কেপত গৈ যদি আপোনাৰ চাই যে কিমান কোৱান্টিটি ৱৰ্ল্ডত আছে, তেতিয়া দেখিবলৈ পাব 147 কৰোৰহে আছে। বাকী ক'ত গ'ল সতীৰ্থসকল? বাকী বাৰ্ণ হ'ল। বহুতে হয়তো ৱালেটত ৰাখি ৱালেটৰ এড্ৰেছ পাহৰি গ'ল, ৰাইট। ৱালেটৰ এড্ৰেছ পাহৰি গ'লে Web3 ৱালেটতো কোনেও আকৌ হয় বেক অফিচ নাই, আপোনাৰ জানে। দ্বিতীয় কথা হ'ল কি ব্লকচেইনত যেতিয়া ট্ৰানজেকশ্যন কৰা যায়, কাৰটো লৈ যেতিয়া এঠাইৰ পৰা আন ঠাইলৈকে যাব, আপোনাৰ পেট্ৰল ৱৰ্ল্ডৰ পৰা বাৰ্ণ হ'ব, আপোনাৰ কাৰৰ টাংকিৰ পৰা পেট্ৰলটো নোহোৱা হৈ যাব। ক'ত যাব এইটো পেট্ৰল? সেইটোতো আপুনি জানে। ঠিক তেনেকুৱাকৈ বিটকইন পৃথিৱীৰ পৰা নোহোৱা হৈ যাই আছে যিমানে ইয়াত ট্ৰানজেকশ্যন বাঢ়ি আছে। কিন্তু ট্ৰানজেকশ্যন কৰাৰ সংখ্যা, কৰোতাৰ সংখ্যা, ডাঙৰ ডাঙৰ কোম্পানী, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ সংখ্যা ডে বাঢ়ি আছে গোটেই পৃথিৱীত, আপোনালোকে জানে। আজি নেশ্যনেল লেভেলতো বিটকইনৰ জৰিয়তে ট্ৰানজেকশ্যন আৰম্ভণি হৈছে। ইভেন সতীৰ্থসকল বিটকইনৰ জৰিয়তে আমি আমাৰ অনলাইন শ্বপিং কৰিব পাৰোঁ, ফ্লিপকাৰ্ট, এমেজন, আলিবাবা এনেকুৱা ডাঙৰ ডাঙৰ শ্বপিং পৰ্টেলত আমি শ্বপিং কৰিব পাৰোঁ। ইয়াৰ টিকেট আমি বাই কৰিব পাৰোঁ। বিটকইনৰ জৰিয়তে সতীৰ্থসকল টেছলা অটো পাইলট কাৰ আমি ল'বলৈকে পাৰোঁ। বিটকইনৰ জৰিয়তে আমি পাৰ্চেছ কৰাৰ সীমা নাই সতীৰ্থসকল। এতিয়া আমি বহুতো হেল্থ অৰ্গেনাইজেশ্যন বা হেল্থ ছেক্টৰ আছে য'ত আমি পেমেণ্টটো কৰিব পাৰোঁ, ৰাইট। মহাৰাষ্ট্ৰ গভৰ্ণমেণ্টে আজিৰ পৰা 18 দিন আগত অলৰেডি বিটকইনক নিজৰ কাৰেঞ্চি হিচাপে মান্যতা দিছে। ঠিক তেনেকুৱা বহুতো দেশে দিছে। আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে 2022 চনৰ 27 ফেব্ৰুৱাৰী পাৰ্লিয়ামেণ্টত নিৰ্মলা সীতাৰাম ফাইনেন্স মিনিষ্টাৰে ইয়াক ডিজিটেল সম্পত্তি বুলি ঘোষণা কৰিছে। সতীৰ্থসকল সম্পত্তিৰ পৰিৱৰ্তে আমি সম্পত্তিৰ জৰিয়তে আমি লেনদেন কৰিব নোৱাৰোঁ নেকি? ফিজিকেল এছেট আমাৰ গ'ল্ড আছে, সোণ, মই আপোনাক 1 কৰোৰ টকা দিব আছোঁ, 1 কৰোৰ টকাৰ এগেইনষ্টত যদি মই আপোনাক সোণ দি দিওঁ, আপুনি ডেফিনেট একচেপ্ট কৰিব। ঠিক তেনেধৰণে নেশ্যনেল লেভেলতো বিটকইনৰ অলৰেডি ট্ৰানজেকশ্যন ষ্টাৰ্ট হ'ল। আজি বিটকইন এটা ব্ৰেণ্ড, আজি এটা ট্ৰেণ্ড হৈ পৰিছে। কিয়? আজি মেট্ৰ' চিটিবিলাকত চাওক, বিটকইন ডিপজিট কৰা, বিটকইন আপুনি আমাৰ লোকেল কাৰেঞ্চিত কনভাৰ্ট কৰাৰ কাৰণে ATM অলৰেডি বিভিন্ন মেট্ৰ' চিটিত প্লেচমেণ্ট হৈ গৈছে। দিল্লীৰ নিচিনা ঠাইত অলৰেডি প্লেচমেণ্ট হৈ গৈছে, যাক অলৰেডি ইউজ কৰি আছে নেশ্যনেল ইণ্টাৰনেশ্যনেল যিসকল অলৰেডি মেম্বাৰশ্বিপ। সতীৰ্থসকল ইয়াৰ উপৰিও ক্ৰিপ্টো ৰিলেটেড 17টাতকৈ অধিক বেংক ভাৰতবৰ্ষৰ বিভিন্ন ডিষ্ট্ৰিক্টত মেট্ৰপলিটান ষ্টেটত অলৰেডি ষ্টাৰ্ট হৈছে। এইটো আপুনি গুগল কৰি চালে বুজি পাব। গতিকে সতীৰ্থসকল বিটকইন আজিৰ ব্ৰেণ্ড হয়। বিটকইনৰ মই জাষ্ট প্ৰেডিকশ্যন ক'বলৈকে যাই আছোঁ। 2009 ইয়াৰ ভেলু 6 টকা আছিলে। 18 বছৰ পিছত আজিৰ ডেটত আমি যদি চাওঁ 70 লাখ আছে। ই হাইলি ফ্লেক্সুৱেল হয়, ইউজাৰৰ ওপৰত বেছ কৰে। যিমানে ইউজাৰ বাঢ়িব সিমানে ইয়াৰ ভেলু বাঢ়ে। চ' যোৱা মাৰ্চত আছিলে 2026 চনৰ মাৰ্চত 1,26 লাখ, আৰু আগন্তুক প্ৰেডিকশ্যন অনুসৰি 2027 চন অহা বছৰত ইয়াৰ ভেলু 2.5 কোটি টকাৰ ওচৰত যাব যাই আছে। এইখিনি জনাৰ পিছত সতীৰ্থসকল আপোনাৰ মোৰ এনেকুৱা এটা ফিল হোৱা নাইনে যে আমি বিটকইন অকণমান লৈ ৰাখি দিওঁ? যদি 10টা বিটকইনো আপুনি কিনিব পৰা সক্ষমতা আছে, ফিনেন্সিয়েলি আপুনি ষ্ট্ৰং, যদি আপুনি কিনি ৰাখি দিয়ে, আজিৰ ডেটতো 70 লাখ 75 লাখৰ ভিতৰত আপুনি পাই আছে। কিন্তু আগন্তুক আপোনাৰ 7-8 মাহৰ ভিতৰত এইটো 2 গুণা নহয়, তাতকৈ বেছি অলৰেডি প্ৰফিট আপোনাক দি আছে। কিন্তু সতীৰ্থসকল আজিৰ ৱেবিনাৰত উপস্থিত থকা আমি প্ৰতিজনে বিটকইনৰ বিষয়ে ডেফিনেটলি জানি পেলাই আজি ৱেবিনাৰটো চোৱাৰ বাবে আহিছোঁ।
কিন্তু বিটকইন আমাৰ জেপে পাৰ্মিশ্যন নিদিয়ে, পকেটে পাৰ্মিশ্যন নিদিয়ে যে আমি মেক্সিমাম বিটকইন কিনি ৰাখোঁ আৰু প্ৰফিট আমি বিলিয়নৰ হওঁ বা ট্ৰিলিয়নৰ হওঁ। গতিকে সতীৰ্থসকল বিটকইন ইনকামৰ চ'ৰ্চটো আপোনাৰ সন্মুখত আপোনাৰ হাতত পৰিছে। মাত্ৰ এটা ছিংগল বছৰ হাৰ্টৰ পৰা যদি আপুনি কাম কৰে, ইয়াত কোনো হাৰ্ড লেবাৰ কৰাৰ কোনো আৱশ্যকতা নাই সতীৰ্থসকল, যদিহে চিষ্টেমটো আপুনি বুজি পায়। স্মাৰ্টলি কাম কৰিব লাগে। কিয়নো সতীৰ্থসকল যিসকল বিলিয়নাৰ আপোনাৰ মোৰ সন্মুখত নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল লেভেলত আছে, তেওঁলোকে হাৰ্ড লেবাৰৰ নহয়। ডেট মিনছ হাৰ্ড লেবাৰ কৰাসকল কোন? আমি ঠেলাল্লা ৰিস্কাল্লাবিলাকক আমি দেখিবলৈ পাইছোঁ, তেওঁলোকে যথেষ্ট হাৰ্ড লেবাৰ কৰে, তেওঁলোক কিন্তু কৰপতি নহয়। ডেট মিনছ হাৰ্ড লেবাৰ কৰি কৰপতি হোৱা নাযায়। কৰপতি হ'বলৈকে হ'লে স্মাৰ্টলি আমি কাম কৰিব লাগিব। তো এই স্মাৰ্ট কামৰ ভিতৰত আপুনি নিজে মালিক হৈ B13ৰ জৰিয়তে আপুনি মাত্ৰ 0.001 ডেট মিনছ 7,500 ইমানমান টকাৰ ভিতৰত এক্সচেঞ্জৰ পৰা বিটকইন আপোনাৰ ৱেব3 ৱালেটত লৈ আপুনি ৰেজিষ্ট্ৰেশ্যন যেতিয়া B13ত কৰিব, আপোনাৰ ৰেফাৰেল লিংক চিনিয়ৰৰ পৰা লৈ পিনে যিজনে ইনফৰ্ম কৰিছে আপোনাক এবাউট দিছ চিষ্টেম, তেখেতৰ পৰা ৰেফাৰেল লিংক লৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনাৰ ওচৰত তিনিটা ফেচিলিটি বা তিনিটা সুবিধা আহে। প্ৰথম সুবিধাটো হ'ল কি ছেফ জোন আমাৰ প্ৰতিজনৰ কাৰণে, আৰু সেইটো হ'ল বিটকইন NFT পাছ এটা আমি পাবলৈ সক্ষম হওঁ। ইন ফিউচাৰ ইয়াৰ প্ৰাইচ ভেলু এটা বিটকইনৰ বৰাবৰ হ'ব যায় আছে। NFT আপোনালোকে জানে নন ফাঞ্জাবল টকেন। মনালিছা ছবিখন যি হাতেৰে আৰ্ট কৰিছিল বা আঁকিছিলে, ৰাইট, আৰব টকাত বিক্ৰী হৈছে, কিয়নো এইটো মনালিছা NFT হয়, নন ফাঞ্জাবল টকেন। তাক ব্লকচেইনত ডিপ্লয় কৰা গৈছে। যিজন ব্যক্তিয়ে তাক আঁকিছিলে তেওঁ যদি দ্বিতীয়বাৰ আকৌ এটা মনালিছা ছবি আঁকি চেল কৰিব বিচাৰে নোৱাৰিব, সেইটো NFT নহ'ব। গতিকে সতীৰ্থসকল NFT মিনছ তাত ইউনিকনেছ এটা আছে। যেনেকুৱা মনালিছা ছবিত ইউনিকনেছ কি আছিলে? যিটো এংগেলৰ পৰা আপুনি ছবিখন চাব, মনালিছা নামৰ সেই লেডিগৰাকীয়ে সেই এংগেলটোতে আপোনাৰ পিনে চাই থকাটো আপুনি দেখিবলৈ পাব। এনেকুৱা ইউনিকনেছ থকা যেনেকুৱা লাখো অমিতাভ বচ্চনৰ ফটো লগ কৰি অলৰেডি হলেণ্ডৰ সেই ক্লাছ 8ৰ ল'ৰাজনে এটা অমিতাভ বচ্চনৰ পিকচাৰ বনাইছিল, NFT বনাইছিল, আৰু NFTটো 8 কৰোৰ টকাত বিক্ৰী হৈছে। মাত্ৰ আজি কিছুদিন আগৰ কথা, গুগলত চাৰ্চ কৰি ল'ব, NFTটো দেখিবলৈ পাব। সতীৰ্থসকল NFTৰ প্ৰাইচ যদি লেজেণ্ডাৰী NFTৰ কথা পাতোঁ, তেতিয়াহ'লে আপোনাক মই ক'বলৈকে বিচাৰিম 54 লাখ আছে ৰাইট নাও। গুগলত চাৰ্চ কৰি চাব আফটাৰ মিটিং। গতিকে এইটোতো বিটকইন NFT হয়, যিটো আমি পাবলৈ সক্ষম হৈছোঁ ছিষ্টেমৰ পৰা, যিটো NFT ৱৰ্ল্ডৰ কোনো NFT থকা ব্যক্তিও পোৱা নাই আজিলৈকে। ইয়াৰ ভেলু টাৰ্গেট ভেলু আছে 1 BTC লৈকে। সতীৰ্থসকল এই NFTটো আপোনাক ৱেলকাম কৰাৰ বাবে দিছে। ইয়াৰ কাৰণে আমিবিলাক জড়িত হোৱা নাই B13ত, ৰাইট। এইটো 100 ডেজ পিছত যিটো ভেলু থাকে, এই ভেলুটোত আপুনি এটা ক্লিকত আপোনাৰ ৱালেটৰ পৰাই ৱেব3 ৱালেটৰ পৰাই চেল কৰিব পাৰিব, কোনো এক্সচেঞ্জত নিয়াৰ আৱশ্যকতা নাই। সেই সময়ত যদি $10,000 থাকে, দেন $10,000 বিটকইনে আপোনাৰ ৱালেটত মাইক্ৰ ছেকেণ্ডত হ'বগৈ। এই বিষয়ে বিশেষকৈ ডিটেইলছত আমি কথা পাতিম বাৰু। তো তাৰ আগতে আমি কথা পাতোঁ যে আজিৰ আমাৰ ৱেবিনাৰটোৰ মুখ্য উদ্দেশ্য আছিল 61 বিটকইন। সতীৰ্থসকল এটা বছৰত 61 বিটকইন, কিন্তু B13ৰ পৰা আপুনি সীমাহীন বিটকইন ইনকাম কৰিবলৈকে সক্ষম হ'ব। আপুনিয়ে নহয়, আপোনাৰ মানে আপোনাৰ জেনেৰেশ্যনক ইনকাম কৰিবলৈকে সক্ষম হ'ব। তো এইটো কেনেকৈ হয়, ইয়াৰ বাবে 12টা স্লট আছে, ডেফিনেটলি ইয়াৰ বাবে বিতংভাৱে কথা পাতিম। তাৰ উপৰি আমি 3 নম্বৰ সুযোগটো পাইছোঁ বা সুবিধাটো পাইছোঁ, তো ৰেংক এণ্ড ৰিৱাৰ্ড। সতীৰ্থসকল 61 বিটকইন ইনকাম কৰাৰ কাৰণে 12 মাহ লাগিব, কিন্তু আমি মাত্ৰ 2-3 মাহৰ ভিতৰত আমি ইয়াৰ পৰা চেলাৰী ষ্টাৰ্ট কৰি ল'ব পাৰোঁ। নিজৰ মালিকী স্বত্বত যিহেতু আমি নিজৰ ব্যৱসায় বিল্ড আপ কৰিব ওলাইছোঁ, প্ৰথম 8 দিনতে আপুনি 3 নম্বৰ স্লটটো আনলক কৰি ইয়াৰ পৰা আপুনি এটা ভাল মানে এটা চেলাৰী ষ্টাৰ্ট কৰাব পাৰে। আৰু এই চেলাৰীটো এনেকুৱাকৈ কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যন নাই। গ্ল'বেল ব্যৱসায়ৰ পৰা আপুনি আপোনাৰ প্ৰফিটৰ অংশটো বিটকইন ফৰ্মত পাব, আৰু সেইটো বিটকইনৰ প্ৰাইচ ভেলু আৰু কমিউনিটি বঢ়াৰ লগে লগে বাঢ়ি গৈ থাকিব। কেতিয়ালৈকে পাব? যেতিয়ালৈকে ৱৰ্ল্ডৰ ইণ্টাৰনেট বন্ধ নহয়। এইটো প্ৰথম চেলাৰীৰ লগতে সতীৰ্থসকল আপুনি দ্বিতীয় চেলাৰীটো ষ্টাৰ্ট কৰি ল'ব পাৰে 6 নম্বৰ স্লট আনলক কৰি, আৰু 6 নম্বৰ স্লট আনলক কৰাৰ পিছত যোৱা 21 তাৰিখে যিসকলে পাইছে, প্ৰতি মাহৰ 21 তাৰিখে পাব। যোৱা 21 তাৰিখে যিসকলে পাইছে তেওঁলোকে $700 অলৰেডি $700 বিটকইন পাবলৈ সক্ষম হৈছে। তেওঁলোকে এবাৰ 6 নম্বৰ স্লটটো আনলক কৰিছে, কিন্তু বাৰ কণ্টিনিউৱাছলি এই চেলাৰীটো যেতিয়ালৈকে ৱৰ্ল্ডৰ ইণ্টাৰনেট ষ্টপ নহয়, যেতিয়ালৈকে B13ত বিটকইন ইনকাম কৰাৰ বাবে নিজৰ মালিকী স্বত্বত গোটেই পৃথিৱীৰ মানুহ আহি থাকে, তেতিয়ালৈকে আপুনি এজ এ চেলাৰী ইয়াৰ পৰা পাই গৈ থাকিব। সতীৰ্থসকল 3 নম্বৰ চেলাৰী ইয়াৰ পৰা যেতিয়া পাব, 6 নম্বৰ স্লট আনলক কৰি পোৱা 2 নম্বৰ চেলাৰীটো আৰু 1 নম্বৰ চেলাৰীটো কণ্টিনিউ ভাল থাকিব, কোনোটো বন্ধ নহয়। 3 নম্বৰ চেলাৰীত যদিও ভেলুটো যদি আপুনি শুনে ন, ছাৰ মূৰৰ ওপৰতে পানী ওলাই গুচি যায়। এইটো মান্থলি ৱাইজ, ইয়াৰ বাবে মাহত কিবা কাম কৰাৰ কোনো দৰকাৰ আহি নপৰে। কামটো আমি ডেফিনেট কৰিম, কিন্তু কৰা টাৰ্গেট কোনো নাই, টাৰ্গেট দিওঁতা নাই। সতীৰ্থসকল 4 নম্বৰ চেলাৰীৰ বিষয়ে মই ক'ব নোৱাৰোঁ, কাৰণ 4 নম্বৰ চেলাৰীটো কৰোৰ অলৰেডি আহি আছে, যিটো আমাৰ নৰ্থ ইষ্ট ৰিজনৰ আজিৰ ৱেবিনাৰত উপস্থিত থকা বহুত মানুহে হজম কৰিব নোৱাৰিব। যেতিয়াই 4 নম্বৰ চেলাৰী আপুনি পাব, 3 নম্বৰ, 2 নম্বৰ আৰু 1 নম্বৰ চেলাৰী কণ্টিনিউ ভাল থাকিব, কোনোটো অফ নহয় কেতিয়াও। এই চেলাৰী সতীৰ্থসকল পাই থকা অৱস্থাত যদি পৃথিৱীৰ পৰা মই নোহোৱা হৈ যাওঁ, তো মোৰ জেনেৰেশ্যনেও বাৰ কণ্টিনিউৱাছলি পাই গৈ থাকিব। এবাৰ ভাবি চাওক, আজিৰতো ছাৰ্ভিচত পেঞ্চন নাই, ৰাইট। ইয়াততো চেলাৰী এবাৰ আপুনি এচিভ কৰাৰ লগে তো 2 নম্বৰ চেলাৰীলৈকে যাওঁতে আপোনাৰ সময় মেক্সিমাম কিমান লাগিব পাৰে? 3 মাহ। ফুল ষ্ট্ৰেটেজিত যদি কাম কৰে, পাৰ্ট টাইম কাম কৰক, মেটাৰ নকৰে। চ' সতীৰ্থসকল আহক আমি মেইন টপিকলৈকে আহোঁ, চেলাৰী কেনেকৈ পাম, লগতে 61 বিটকইনৰ জাৰ্ণিটো। আমি এইটো ডিছকাশ্যন কৰিবলৈকে হ'লে সতীৰ্থসকল প্ৰথমে আপুনি শ্লট বুজিব লাগিব। শ্লট মিনছ হ'ল কি? এটা ষ্ট্ৰাকচাৰ, যিটো ষ্ট্ৰাকচাৰ বাৰ খালী হ'ব, আৰু প্ৰতিবাৰে এই ষ্ট্ৰাকচাৰটোৰ পৰা আপুনি ইনকাম পাই গৈ থাকিব। তো সতীৰ্থসকল এনেকুৱা 61 বিটকইন ইনকাম কৰাৰ কাৰণে 12টা স্লট আছে। আপুনি 12টা স্লট কেতিয়াও পাৰ্চেছ কৰি ল'ব নালাগে, ইয়ানি বিটকইন জেপৰ পৰা পইচা দি কিনি পেলাই শ্লট বাই কৰিব নালাগে, অন্য শ্লট ৰিলেটেড ছিষ্টেমবিলাকৰ নিচিনা।
ইয়াত স্লট অট'মেটিক আপডেট হৈ গৈ থাকিব বাই চিষ্টেম, আৰু প্ৰতিটো স্লটৰ পৰা আপুনি ইনকাম দুগুণা ইনকাম বাঢ়ি বাঢ়ি গৈ থাকিব। ৰাইট, তো আহক এইটো বিতংভাৱে বুজাৰ আগতে আমি বি টাইটেনৰ মেকানিজমটো বুজো। বি টাইটেন নামৰ এই প্ৰগ্ৰামটোৰ মেকানিজমটো হ'ল এই ষ্ট্ৰাকচাৰটো তিনিটা লেভেলৰ আপুনি দেখিবলৈ পাইছে। টোটেল 14জন ইয়াতে আছে। ৰাইট, লেফ্ট ছাইডৰ পৰা পৰিপূৰ্ণ হ'ব আৰু ৰাইট ছাইডলৈকে কণ্টিনিউৱাছলি মানে ৰেণ্ডমলি। প্ৰথম লেভেল যেতিয়া ফুলফিল হ'ব, ইয়াৰ পিছত ছেকেণ্ড লেভেল লেফ্ট ছাইডৰ পৰা ষ্টাৰ্ট হ'ব, তাৰপিছত থাৰ্ড লেভেল ষ্টাৰ্ট হ'ব, আকৌ বাৰ খালিব, প্ৰতিবাৰত আপুনি ইনকাম পাব। চ' অতিথিসকল ইয়াত ইনকামটো 100% পায়। কিয়? প্ৰতিজন প্ৰাৰ্থীয়ে বা ইয়াতে পাৰ্টিচিপেটে নিজৰ নিজৰ মালিকীস্বত্বত কাম কৰিছে। মালিকে কিমান পায়? 100% পায় প্ৰফিট, নহয় জানো? ঠিক তেনেকুৱাকৈ আপুনি ইয়াতে 100% পাবলৈ সক্ষম হ'ব। অতিথিসকল এই ষ্ট্ৰাকচাৰটো গোটেই 14জনীয়া, এইটো আপুনি ফুলফিল অকলে কৰিব নালাগে। আপোনাৰ চিনিয়ৰসকলে যি ৰেফাৰ কৰিব আপোনাৰ পিছত, এইবিলাকো আহি আপোনাৰ ষ্ট্ৰাকচাৰটোত স্পিল অভাৰ হৈ আহি প্লেচমেণ্ট ল'ব লেফ্ট টু ৰাইট কৰি। লগতে চিনিয়ৰসকলৰ অন্যান্য লেগ যাক আপুনি মই চিনি হয়তো নাপাওঁ, ক্ৰছ লাইন বুলি জানো, তো ক্ৰছ লাইনে যিসকলক ৰেফাৰ কৰিব, তো ক্ৰছ লাইনে কৰা কামৰ পৰাও ষ্ট্ৰাকচাৰটো পৰিপূৰ্ণ হ'ব। লগতে আপুনি কৰাৰ পৰাতো পৰিপূৰ্ণ হ'ব, আপোনাৰ ডাউনলাইনসকলে কৰাৰ পৰাও পৰিপূৰ্ণ হ'ব। অতিথিসকল ইয়াত ডাউনলাইন বুলিবলৈ হ'লে আপুনি মাল্টিপল আনলিমিটেড ডাউনলাইন আপুনি ৰেফাৰ কৰিব পাৰে। কিন্তু ইয়াতে বিজনেছটো আপোনাৰ ৰান কৰাৰ কাৰণে দুজন মেণ্ডেটৰী। প্ৰথম দুজন আপুনি ৰেফাৰ কৰিবই লাগিব যদি বি টাইটেনৰ পৰা আপুনি 50 crore ইনকাম কৰিব বিচাৰিছে। চ' অতিথিসকল যেতিয়াই আপুনি প্ৰথমজনক ৰেফাৰ কৰিব, প্ৰথমজন আপোনাৰ লেফ্ট ছাইডত প্লেচমেণ্ট হ'ব আৰু দ্বিতীয়জন ৰাইট ছাইডত প্লেচমেণ্ট হ'ব। প্ৰথমজনৰ ডাইৰেক্টলি নাম্বাৰ 1 চিনিয়ৰ, ইয়ানি আপোনাৰ ওপৰৰ ব্যক্তিজনৰ ষ্ট্ৰাকচাৰ 14জনীয়া তাতে প্ৰৱেশ কৰিব, আৰু তেখেতৰ যিটো ষ্টাৰ্টিং এমাউণ্ট এজ এ প্ৰফিট আপোনাৰ ওপৰৰ প্ৰথম চিনিয়ৰজনে পাব। তো প্ৰথম চিনিয়ৰজন আৰু তেখেতৰ অন্যান্য লেগ যি আপোনাৰ ক্ৰছ লেগ হ'ব, তেওঁলোকে কৰা কামৰ পৰা অলৰেডি এই প্ৰথম ডাউনলাইনজনৰ তলৰ পিনে ষ্ট্ৰাকচাৰটো পৰিপূৰ্ণ হোৱাত হেল্প হ'ব। ঠিক তেনেকুৱাকৈ দ্বিতীয় যিজন ব্যক্তি ৰেফাৰ কৰিছিল আপুনি, তেখেত ছেকেণ্ড চিনিয়ৰৰ ওচৰত যাব আৰু ছেকেণ্ড চিনিয়ৰৰ 14জনীয়া ষ্ট্ৰাকচাৰত প্লেচমেণ্ট ল'ব। তেখেতৰ অন্যান্য লেগে কৰা সকলোখিনি আহি মানে স্পিল অভাৰ হৈ আপোনাৰ 2 নম্বৰ ডাউনলাইনৰ তলত প্লেচমেণ্ট হোৱাৰ কাৰণে প্ৰচেছ হ'ব, ইয়ানি স্পিল অভাৰ হোৱা ষ্টাৰ্ট হ'ব আৰু আপোনাৰ ষ্ট্ৰাকচাৰ 14জনীয়াটো ফিল আপ হোৱা ষ্টাৰ্ট হৈ যাব। দুজন ৰেফাৰ কৰা মেণ্ডেটৰী, আপুনি বিচাৰিলে 14জনক ৰেফাৰ কৰি ষ্ট্ৰাকচাৰটো পৰিপূৰ্ণ কৰিব পাৰে। বহুত লিডাৰ্ছে এইটো কৰিছে। চ' অতিথিসকল মই মিনিমাম যিটো চিষ্টেম হয়, চিষ্টেমটো এক্সপ্লেইন কৰিম আপোনাক। দুজন মেণ্ডেটৰী, ৰাইট, বুজি লওক। এই দুজনৰ 0.001 BTC আপোনাৰ নিচিনা লৈ ষ্টাৰ্ট কৰিছিল, আৰু তেওঁলোকৰ এমাউণ্টটো ক্ৰমে প্ৰথম চিনিয়ৰ আৰু দ্বিতীয় চিনিয়ৰে প্ৰফিট হিচাপে পাইছিলে, কিয়নো তেওঁলোকৰ ষ্ট্ৰাকচাৰতো প্লেচমেণ্ট লৈছিলে স্পিল অভাৰ কালেক্ট কৰাৰ বাবে। এতিয়া স্যাৰ আপোনাৰ ছেকেণ্ড লেভেল লেফ্ট টু ৰাইট কৰি ফিল আপ হ'ব। ছেকেণ্ড লেভেলত দুইটা, ইয়ানি প্ৰথমটো আৰু শেষৰ যিটো 4 নম্বৰটো, এই দুইটা ফাণ্ড ইউৰ লিখা আছে যে 100% কৈ আপুনি পাব। 100% মিনছ 0.001 BTC পাব। তাৰ ভেলু আজি যদি 7,500 আছে, 7,500কে পালে 100%। যদি আপোনাৰ 8,000 আছে, 8,000কে পালে। আমি ষ্টাৰ্ট যেতিয়া 3 তাৰিখে কৰিছোঁ মে মাহত, আমি 8,500 টকাকৈ কৰিছোঁ অতিথিসকল, কাৰণ বিটকইনৰ দাম বেছি আছিলে। ইণ্টাৰেষ্টিং এতিয়া কমি আহিছে, তো আপোনালোক যিসকল বিগিনাৰ তেওঁলোক সঁচাকৈ লাকি বুলি ক'ব বিচাৰিছোঁ, কাৰণ কমচে কম 1,500 টকাটো আপোনাৰ ছেভ হৈছে। অতিথিসকল ইয়াৰ পিছত চাওক, প্ৰথম ছেকেণ্ড লেভেলটো আপুনি বুজি পালে। ছেকেণ্ড লেভেলৰ প্ৰথম ঘৰটো লেফ্ট ছাইডৰ আৰু শেষৰ ঘৰটো আপুনি প্ৰফিট হিচাপে পালে। মাজৰ দুইটা ফাণ্ড কি হ'ব? যেতিয়া আপোনাৰ ছেকেণ্ড ঘৰটো ফিল আপ পজিশ্যন ল'ব কোনোবা ব্যক্তিজনে, তেখেত ক'ৰ পৰা আহে মেটাৰ নকৰে। আপোনাৰ ডাউনলাইনে ৰেফাৰ কৰিব পাৰে, আপুনি কৰিব পাৰে, আপোনাৰ ওপৰৰ পৰা আহিব পাৰে বা ক্ৰছ লাইনৰ পৰা আহিব পাৰে, মেটাৰ নকৰে। এখেতৰ ফাণ্ডটো ইয়াতে 0.001 হোল্ড হ'ব। যেতিয়ালৈকে আপোনাৰ নেক্সট পাৰ্চনজন নাহে, ইয়ানি ছেকেণ্ড লেভেলত থাৰ্ড পাৰ্চনজন নাই। যেতিয়া আহিব দুইটা ফাণ্ড মিলি 0.001 ইনটু 2, 0.002 হ'ল, 2 BTC হ'ল, আৰু লগে লগে আপোনাৰ ছেকেণ্ড ষ্টকখন আনলক হ'ব। মই আগতে কৈছিলোঁ যে ছেকেণ্ড ষ্টক বা বাকী ষ্টকবিলাক লোৱাৰ ক্ষেত্ৰত জেপৰ পৰা এটকাও আপুনি বিটকইন কিনিব আৰু নালাগে। ইয়াত দুইটা ফাণ্ড লগ লাগি ছেকেণ্ড ষ্টকখন আনলক হ'ল, আৰু ছেকেণ্ড ষ্টকত বিশেষ কথা এটা আছে কি, কোনো ব্যক্তিক আপুনি বিচাৰিলেও ৰেফাৰ কৰিব নোৱাৰে। ইয়ানি লগে লগে আপোনাৰ ছেকেণ্ড ষ্টকৰ পৰা ইনকাম ষ্টাৰ্ট হৈ গ'ল। এইটো কেনেকৈ হ'ব অকণমান পিছত পাতি আছোঁ এই বিষয় কথা। তো আহক অকল থাৰ্ড লেভেলৰ কথা পাতোঁ। থাৰ্ড লেভেলৰ লেফ্ট ছাইডৰ ঘৰটো আপুনি জানেই, ডাউনলাইন 1 লিখা আছে। ইয়াত মিনছ আপোনাৰ প্ৰথম ডাউনলাইনে পাব 100%। বাকী ইউৰ যিটো লিখা আছে, ডাইৰেক্ট আপুনি দুইটা ফাণ্ড পাব, আৰু ডাউনলাইন 1 যিটো লিখা আছে, এগেইন আপোনাৰ ডাউনলাইন 1 পাব 100%। নেক্সট ইউৰ, ডেট মিনছ 11 নম্বৰ 12 নম্বৰ ফাণ্ডটো আপোনাৰ ওচৰত যাব এজ এ প্ৰফিট। তেওঁলোক য'ৰ পৰাই আহিছে প্লেচমেণ্ট লৈছে, স্পিল অভাৰ হৈ কোনো মেটাৰ নকৰে। অতিথিসকল ইয়াৰ পিছে আপোনাৰ ডাউনলাইন 2 লিখা আছে, আপুনি দেখিবলৈ পাইছে 13 নম্বৰ ঘৰটো। ডাউনলাইন 2 মিনছ ডাউনলাইন 2 প্ৰফিট পাব। মাৰ্ক কৰিছেনে? ডাউনলাইন 1 দুটা প্ৰফিট পাইছে, আৰু ডাউনলাইন 2 এটা প্ৰফিট পাইছে চিনিয়ৰৰ ৰিচাইকেলিঙত। ডেট মিনছ অতিথিসকল আপোনালোক প্ৰতিজনক ক'ব বিচাৰিছোঁ, আপোনাৰ ইমিডিয়েট যিটো এক্টিভ চিনিয়ৰ আছে, তেখেতৰ লেফ্ট ছাইডৰ প্ৰথম ঘৰটো লোৱাৰ কাৰণে ট্ৰাই কৰক। তেখেতৰ পিছে আপুনি অলৰেডি পজিশ্যনটো লওক, তেতিয়া আপোনাৰ প্ৰফিট বেছি আছে। চ' ইয়াৰ পিছে ক'বলগীয়া বিচাৰিম, এই গোটেই ষ্ট্ৰাকচাৰটোত মিৰাকুল আছে নাম্বাৰ 14। ইয়াত মিৰাকুল আছে, মেজিক আছে। কেনেকুৱা মেজিক? নাম্বাৰ 14 ঘৰটো যেতিয়া প্লেচমেণ্ট ল'ব কোনো এজন ব্যক্তি, চিনিয়ৰ ডাউনলাইন ক্ৰছ লাইন বুলি মেটাৰ নকৰে, আহি পেলাই তো লগে লগে এখেতৰ প্লেচমেণ্টে এই গোটেই ষ্ট্ৰাকচাৰটো খালী কৰি দিব, আৰু তেখেতৰ যিটো 0.001 BTC লৈ পিনে ষ্টাৰ্ট কৰিছিল, সেই এমাউণ্টটোৰ জৰিয়তে দি আপোনাৰ ৰি এণ্ট্ৰি হ'ব। ডেট মিনছ নতুনকৈ এণ্ট্ৰি হৈ গ'ল, আপুনি জেপৰ পৰা এটকাও দিয়া নাই। এই খালী ষ্ট্ৰাকচাৰটোত আপুনি কমপ্লিটলি পৰি আছে, আগৰ ষ্ট্ৰাকচাৰটোতো খালী হৈ গ'ল।
তো খালী ষ্ট্ৰাকচাৰটোত আপুনি প্লেচমেণ্ট লৈছে, এই ষ্ট্ৰাকচাৰটো পৰিপূৰ্ণ ক'ৰ পৰা হ'ব? সতীৰ্থসকল, আপোনাৰ লগত প্ৰথম ৰিচাইকেলিং হওঁতে যি 14জন মানুহ প্লেচমেণ্ট লৈছিলে, প্ৰতিজনৰে 14জনীয়া ষ্ট্ৰাকচাৰ আছে, আৰু আপোনাৰ নিচিনাই 14 নম্বৰ ঘৰটো ফিল আপ হৈ ৰিচাইকেলিং হ'ব আৰু তেওঁলোকৰ ৰি এণ্ট্ৰি হ'ব। তো তেওঁলোকে প্লেচমেণ্ট ক'ত ল'ব? আপোনাৰ 1 নম্বৰ শ্লটৰ 14জনীয়া ষ্ট্ৰাকচাৰটোৰ যিসকলৰ এডভান্স হ'ব, ক্ৰমে আপোনাৰ নম্বৰ 1, নম্বৰ 2, নম্বৰ 3, নম্বৰ 4 এনেকৈ আপোনাৰ প্লেচমেণ্ট হৈ যাব আৰু আপুনি ইয়াৰ পৰা প্ৰফিট পাব। প্ৰথমবাৰ প্ৰফিট সতীৰ্থসকল কিমান পাইছিলে? ইউৰ লিখা থকা ইয়াত 6টা আছে ন, 6টা ফাণ্ড পাইছিলে। দ্বিতীয়বাৰ যিটো ৰিচাইকেলিং হ'ব, দ্বিতীয়বাৰটো আপোনাৰ ছেকেণ্ড শ্লট আৰু দ্বিতীয়বাৰ আনলক হ'ব দৰকাৰ নাই, কিয় প্ৰথমবাৰতে 2টা ফাণ্ড লগ লাগি আনলক হৈছিলে। গতিকে সতীৰ্থসকল, এইটো ফাণ্ড যাব চেলাৰীৰ কাৰণে, আৰু ৰয়েল পুল ডেট মিনছ, আৰু এইটো ফাণ্ড আপোনাৰ জেপত সোমাব, ৱালেটত সোমাব। ইয়ানি ছেকেণ্ড ৰিচাইকেলিঙৰ পৰা বাকী আনলিমিটেড ৰিচাইকেলিঙলৈকে আপোনাৰ ওচৰত 7টাকৈ ফাণ্ড আহিব, 7জনৰ ষ্টাৰ্টিং এমাউণ্ট। ডেম চিয়ৰ বুজিব পাৰিছে আপোনালোক, কাৰণ ইমান সৰলকৈ আৰু ইয়াতকৈ সৰলকৈ বুজাব নোৱাৰি। চ' সতীৰ্থসকল, কনফিডেন্স ৰাখক, মই কথা পতাৰ পিছত আপোনালোকৰ কোনো ধৰণৰ কুৱেশ্যন থাকিবই নালাগে বা নাথাকে। ইয়াতো ঠিক, যদি সঠিক মাত্ৰাত আপুনি বুজি পাইছে, আপোনাৰ আজি ৰাতি টোপনি নাহে। কিয়? সফলতাৰ চাবিকাঠি বিচাৰি যে আমি আছিলো ন, এই চাবিকাঠি আজি আপুনি বিচাৰি থকাটো আপোনাৰ হাতত আজি পৰি গ'ল। ইয়াত চাওক, মেজিকটো ক'ত আছে বা ছাকচেছ ক'ত আছে? ৰিচাইকেলিঙলৈকে আপুনি ৰ'বই নালাগে, ৰিচাইকেলিং অট'মেটিক হৈ থাকিব। মাত্ৰ 5জন, ইয়াত নাম্বাৰ 5 ছাকচেছৰ মেইন চাবিকাঠি। ইয়াত 5জন হোৱাৰ লগে লগে প্ৰথম লেভেলত 2জন আৰু দ্বিতীয় লেভেলত 3জন। ছেকেণ্ড শ্লট আনলক হ'ল ন, মোৰ শ্লট মোৰ ইনকাম, বেছি শ্লটে বেছি ইনকাম দিব সতীৰ্থসকল। গতিকে ইয়াত 5জন যিমান সোনকাল পাৰি এডভান্স আপুনি মাথা মাৰক, হয়তো আপুনি 2জনৰ ঠাইত 5জনকো ৰেফাৰ কৰিব পাৰে, কোনো মেটাৰ নহয়, ৰাইট। তো 5জন ফিল আপ কৰি আপুনি ছেকেণ্ড শ্লট যাব লাগে। তেতিয়া যোৱাৰ লগে লগে কি হ'ব? প্ৰথম শ্লটৰ পৰাতো ইনকাম চলিয়ে থাকিব, আপোনাক অকণমান আগতে জনোৱা মতে, আৰু 2 নম্বৰ শ্লটত ইনকাম ষ্টাৰ্ট হৈ যাব। তো 2 নম্বৰ শ্লট হ'ল এইটো ছেকেণ্ড শ্লট। সতীৰ্থসকল, ছেকেণ্ড শ্লটত কি আছে? আপুনি জাষ্ট পজিশ্যন লৈছে। প্ৰথম শ্লটত 5জন হৈছে, ইয়াতে আহি আপুনি পজিশ্যন লৈ ল'লে। জেপৰ পৰা এটা পোৱাও দিয়া নাই, আৰু লগতে আপুনি কোনো ব্যক্তিক ইয়াতে ৰেফাৰ কৰিবও নালাগে। তো এইবিলাক ক'ৰ পৰা ভৰ্তি হ'ব বা পৰিপূৰ্ণ হ'ব? এই 14জনীয়া ষ্ট্ৰাকচাৰটো। আহক আমি এইটো জানো যে আপোনাৰ যে ষ্ট্ৰাকচাৰ প্ৰথম শ্লটত 14জনীয়া ষ্ট্ৰাকচাৰৰ 5টা আহোঁতে আপুনি আনলক ছেকেণ্ড শ্লট আনলক কৰিছিল ন, ঠিক তেনেকুৱাকৈ সেই 14জনৰ ভিতৰত যিসকলৰ ষ্ট্ৰাকচাৰত 14জনীয়া ষ্ট্ৰাকচাৰত 5জনকৈ সোমাব, আৰু তেওঁলোক আহি আপোনাৰ তলত লেফ্ট টু ৰাইট কৰি প্লেচমেণ্ট হ'ব, ৰাইট। ইয়াৰ উপৰিও আপোনাৰ ওপৰত 2টা ছিনিয়ৰ, ছেকেণ্ড শ্লটৰো ডেফিনেট ছিনিয়ৰ আছে। ছেকেণ্ড শ্লটৰ ছিনিয়ৰজন প্ৰথম শ্লটৰ ছিনিয়ৰ নহ'বও পাৰে, তেখেতৰ যদি ছেকেণ্ড শ্লট আনলক হোৱা নাই, এইটো বেলেগো হ'ব পাৰে। গতিকে ওপৰৰ আপোনাৰ ছেকেণ্ড শ্লটত 2জন ছিনিয়ৰ আৰু তেওঁলোকৰ অন্যান্য লেগৰ পৰা স্পিল অভাৰ, ডেট মিনছ আপোনাৰ পিছে পিছে তেওঁলোকৰ ছেকেণ্ড শ্লট হোৱা ব্যক্তিসকল আহি স্পিল হৈ আহি আপোনাৰ ষ্ট্ৰাকচাৰত প্লেচমেণ্ট হ'ব আৰু ষ্ট্ৰাকচাৰটো পৰিব। ষ্ট্ৰাকচাৰটোত এইবুলি 2 নম্বৰ শ্লটত ইনকামটো আপোনাৰ 2 গুণা হ'ব, দেখিছে 0.002 BTC কৈ পাব। যদি প্ৰথম শ্লটত আপোনাৰ 7,500 টকা আছিলে, তেতিয়াহ'লে 0.001ৰ ভেলু, তেতিয়াহ'লে ইয়াতে কিমান হ'ব? 15,000 এজন ব্যক্তিৰ পৰা। সতীৰ্থসকল, ইয়াতো ছিষ্টেমটো একেই। প্ৰথম ঘৰ দুটা য'ৰ পৰাই প্লেচমেণ্ট নহওক মেটাৰ নকৰে, দুইটাৰে যিটো 0.002 BTC কোনে পাব? ক্ৰমে প্ৰথম ছিনিয়ৰ, ক্ৰমে দ্বিতীয় ছিনিয়ৰ, আগৰ নিচিনাকৈ। আৰু তেওঁলোকৰ 14জনীয়া 2 নম্বৰ শ্লটৰ ষ্ট্ৰাকচাৰত প্লেচমেণ্ট ল'ব এই দুজনে স্পিল অভাৰ কালেক্ট কৰাৰ কাৰণে, আৰু দুজনে স্পিল অভাৰ কালেক্ট কৰিব আপোনাৰ ছেকেণ্ড লেভেল লেফ্ট টু ৰাইট কৰি ৰেণ্ডমলি ফিল আপ হ'ব। ছেকেণ্ড লেভেলত সতীৰ্থসকল, এইটো চব ৰয়েল, মানে কি এইটো যিটো মানে ইউৰ লিখা আছে 100% 0.002 BTC মিনছ 15,000 টকা আপুনি পাই আছে। যেতিয়া দ্বিতীয় ঘৰটো ফিল আপ হ'ব, ইয়াত ৰয়েল পুল লিখা আছে যদি এইটো ছেকেণ্ড ৰিচাইকেলিঙৰ কথা। ইয়াতে আপোনাৰ কি হ'ব? এই ফাণ্ডটো হোল্ড হ'ব থাৰ্ড শ্লটৰ কাৰণে, আৰু যেতিয়াই 5 নম্বৰটো আহি প্লেচমেণ্ট ল'ব, দুইটা মিলি থাৰ্ড শ্লট আনলক হ'ব। বুজিব পাৰিছে? ইয়াৰ পিছে পিছে যেতিয়া 4 নম্বৰটো ফিল আপ হ'ব, 4 নম্বৰটো কোনে পাব? 100% 0.002 BTC আপুনি পাই আছে, 30,000 টকা, 15,000 টকা। এতিয়া সতীৰ্থসকল, 3 নম্বৰ লেভেলটো আপুনি দেখিয়ে বুজিব পাৰিছে, প্ৰথম শ্লটৰ নিচিনা। ডাউনলাইন 1 পাব, তাৰপিছত 2টা আপুনি পাব, এমাউণ্টটো মাত্ৰ 0.002 BTC হ'ব। ইয়াৰ পিছতো আপুনি আপোনাৰ ডাউনলাইন 1ৰ ঘৰটোত যিজনে সোমাইছে তেখেতে পাব, ৰাইট। ইয়াৰ পিছৰ 2টা এগেইন আপুনি পাব, আকৌ ডাউনলাইন 2ৰ ঘৰটোত যিজন বহিছে, য'ৰ পৰা আহি প্লেচমেণ্ট নলওক কিয়, আৰু তেখেতে পাব এটা ফাণ্ড। আৰু লগতে ৰিচাইকেলিঙৰ কাৰণে ইয়াতে প্লেচমেণ্ট হোৱা ব্যক্তিজনে টোটেল ষ্ট্ৰাকচাৰটো খালী কৰিব, আৰু লগে লগে তেখেতৰ 0.002 BTCৰ জৰিয়তে দি আপোনাৰ ৰি এণ্ট্ৰি হ'ব। আকৌ সেই 14জন ব্যক্তিয়ে তেওঁলোকৰ 14জনীয়া ষ্ট্ৰাকচাৰ প্ৰত্যেকৰে আছে নহয়, তেওঁলোকৰ যিসকলৰ ৰিচাইকেলিং হ'ব, আপোনাৰ নিচিনা টোটেল ষ্ট্ৰাকচাৰটো খালী হ'ব, তেওঁলোক ৰেণ্ডমলি লেফ্ট টু ৰাইট কৰি প্লেচমেণ্ট হ'ব। দ্বিতীয়বাৰ কিন্তু আপুনি প্ৰফিট কিমানবাৰ পাব জানেনে? প্ৰথমবাৰত 6টা ফাণ্ড পাইছিলে, এইটো পাইছিলে প্ৰথমটো ছেকেণ্ড লেভেলৰ শেষৰটো 4 নম্বৰ ঘৰটো, লগতে তলৰ পৰা 4টা ফাণ্ড, টোটেল 6টা ফাণ্ড, কাৰণ মাজৰ 2টা 3 নম্বৰ শ্লট আনলকৰ কাৰণে গৈছিলে। কিন্তু ছেকেণ্ড ৰিচাইকেলিঙত আপোনাৰ 3 নম্বৰ শ্লট আকৌ আনলক হ'বলগীয়া নাই। গতিকে আপুনি কি হৈছে, এটা ফাণ্ড চেলাৰীৰ বাবে ৰয়েল পুলত জমা হ'ব, আনটো আপুনিয়ে পাব। ইয়ানি ছেকেণ্ড ৰিচাইকেলিঙৰ পৰা 7টা ফাণ্ড আপোনাৰ ওচৰত প্ৰফিট হিচাপে আহি আছে। সতীৰ্থসকল, এই যে ৰয়েল পুল কৰি আছো, এইটো কি? আহক এইটোৰ বিষয়ে জানো, য'ৰ পৰা চেলাৰী হয় কেনেকে হয়। সতীৰ্থসকল, ৰয়েল পুল 21 তাৰিখৰ পৰা 21 তাৰিখলৈকে এইটো স্মাৰ্ট কণ্টেক্ট হয়, ইয়াতে জমা হয় আপোনাৰ ফাণ্ডবিলাক। কোনটো ফাণ্ড? প্ৰতিজন ব্যক্তিৰ প্ৰতিটো শ্লটৰ ছেকেণ্ড ৰিচাইকেলিঙৰ পৰা
ছেকেণ্ড ৰিচাইকেলিং, থাৰ্ড ৰিচাইকেলিং, আনলিমিটেড ৰিচাইকেলিং প্ৰফিট পাবতো। গতিকে যিমান বাৰে মাহটোত ৰিচাইকেলিং নহওক কিয় সিমান বাৰে এই ঘৰটোৰ ফাণ্ড ছেকেণ্ড লেভেলৰ ছেকেণ্ড প্ৰতিটো শ্লটত ৰাইট ছেকেণ্ড লেভেলৰ ছেকেণ্ড ঘৰটোৰ ফাণ্ডটো ৰয়েল পুলত জমা হ'ব। ধৰি লওক উদাহৰণস্বৰূপে চেলাৰী বুজোৱাৰ চাৰ্টত মই আপোনালোকৰ লগত কথাখিনি পাতিবলৈকে দৰকাৰ আহি পৰিছে। চ' চেলাৰীৰ কাৰণে বা ৰয়েল পুলত টোটেল 10টা বিটকইন লগ লাগি গ'ল 21 তাৰিখৰ পৰা যোৱা 21 তাৰিখলৈকে। এই 10টা বিটকইন 21 তাৰিখে চিষ্টেমে কি কৰিব, দুটা ভাগত বিভক্ত কৰিব, লাইক 5টা উদাহৰণ হিচাপে ইফালে 5টা বিটকইন সতীৰ্থসকল কি হ'ব, এনএফটিৰ কাৰণে এজ এ লিকুইডিটি প্ৰতি মাহত ইউজ হ'ব, যাৰ কাৰণে এনএফটিৰ প্ৰাইচ ভেলু বাঢ়িব। এটা বিটকইন হ'ব লাগিব নহয়, এটা এনএফটি ইজুকেল টু। আৰু দ্বিতীয় যিটো পাৰ্ট হ'ব, পাৰ্টটো যিমান বিটকইন থাকে এইটো 4টা ভাগত বিভক্ত হ'ব 25% কৈ। কিমান? 25% কৈ। প্ৰথম 25%টো 3 নম্বৰ শ্লট হোল্ডাৰবিলাকৰ মাজত ইকুৱেলি ডিষ্ট্ৰিবিউট হ'ব প্ৰতি মাহত। নেক্সট মাহত তেখেতে কাম কৰক নকৰক, নেক্সট মাহতো 3 নম্বৰ শ্লট আনলক কৰা ব্যক্তিজনে পাবলৈ সক্ষম হ'ব। কণ্টিনিউৱাছ এইটো। 6 নম্বৰ শ্লট যিবিলাকে আনলক কৰিছে তেওঁলোকে 25% তেওঁলোকৰ মাজত বিতৰণ হ'ব প্ৰতি মাহত। কোনো টাৰ্মছ এণ্ড কণ্ডিশ্যন নাই। 6 নম্বৰ শ্লট পাইছে, প্ৰতি মাহত পাই থাকিব 21 তাৰিখে 21 তাৰিখে। 9 নম্বৰ শ্লট যিসকলৰ আনলক হৈছে তেওঁলোকেও পাব, আৰু 12 নম্বৰ শ্লট হোল্ডাৰবিলাকৰ মাজতো 25% বিতৰণ হ'ব। এতিয়া কুৱেশ্যনটো হ'ল 3 নম্বৰ শ্লট হোল্ডাৰৰ সংখ্যাটো যিমান হ'ব, ইয়াতকৈ বহুত বেছি কম 6 নম্বৰ শ্লট হোল্ডাৰবিলাক হ'ব সংখ্যাটো, মানে এচিভাৰ বুলি ক'ব পাৰোঁ। 9 নম্বৰৰ সংখ্যাটো তেনেই কম হ'ব। আজিৰ ডেটত মই ক'বলৈকে বিচাৰিছোঁ 2200 প্লাছ মেম্বাৰ্ছ, 2200 ধৰি ল'ব পাৰে, 2300 হোৱা নাই। 3 নম্বৰ শ্লট আনলক কৰা ব্যক্তি আছে, আৰু তেওঁলোকৰ মাজত ৰয়েল পুলৰ এটা পাৰ্ট প্ৰায় 50%, ডাইৰেক্ট 50%ত 25% 3 নম্বৰ শ্লট হোল্ডাৰবিলাকৰ মাজত ডিষ্ট্ৰিবিউট হৈছে, যিটো যোৱা 21 তাৰিখে আছিল $4। সতীৰ্থসকল $4 কম নহয়, কিন্তু $4 হিচাপত আমি কৈছোঁ যদিও $4 বিটকইন, যদি বিটকইনৰ প্ৰাইচ ভেলুটো কালিৰ ডেটত 2.5 কোটি টকা হৈ যায়, ভাবি লওক একবাৰ, তেতিয়াহ'লে এইটো $4 হৈ নাথাকে, $400,000 হৈ যাব। লগতে কমিউনিটি বাঢ়িছে, ডেফিনেটলি কমিউনিটি বাঢ়িছে যদি অল্ড আৰু নিউ পাৰ্চনবিলাক সকলোৰে শ্লট বাৰ বাৰ ৰিচাইকেলিং কৰি আছে। মাহটোৰ ভিতৰত কাৰোবাৰ 100 বাৰ, যদি কাৰোবাৰ 50 বাৰ, কাৰোবাৰ 2 বাৰ, তো বাৰ বাৰ এই 10টা বিটকইন যিটো ৰয়েল পুলৰ ফাণ্ড এইটো 10টা হৈ থাকিবনে? তেতিয়া ডাঙৰ ফাণ্ড হ'ব, আৰু ডাঙৰ ফাণ্ড হোৱাৰ লগে লগে এনএফটিৰ প্ৰাইচ বঢ়াই অকল নহয়, এই 3 নম্বৰ শ্লটত যিটো প্ৰফিট পাব এইটো প্ৰফিটো ডাঙৰ হ'ব। কিন্তু আমাৰ সকলোৰে মিছন কি আছে স্যাৰ? 12 নম্বৰ শ্লট। কিয় 12 নম্বৰ শ্লটত কৰোৰৰ ওপৰত অলৰেডি পোৱা যায় আছে? কিয় ইয়াৰ পৰা ডাইৰেক্ট 25% 12 নম্বৰ শ্লট হোল্ডাৰবিলাকৰ মাজত ডিষ্ট্ৰিবিউট হয়। বৰ্তমান সময়ত একজন 12 নম্বৰ শ্লট হোল্ডাৰ আছে, ডেট মিনছ টোটেল 25% ৰয়েল পুলৰ তেখেতৰ ওচৰত যায় আছে। 9 নম্বৰ শ্লট হোল্ডাৰবিলাকৰ মাজত ইয়াতে এজন আছে বৰ্তমান সময়ত, তো তেখেতে 25% ৰয়েল পুলৰ ফাণ্ড ডাইৰেক্ট পাই আছে। ইয়াতে যদি 10জন হয় সতীৰ্থসকল, 10জনৰ মাজত বিতৰণ হ'ব। তো 6 নম্বৰ শ্লট হোল্ডাৰ যিসকল আছে, ছেকেণ্ড চেলাৰী যাক আমি কৈ আছোঁ, ইয়াতে যোৱাবেলি $700 BTC পাইছে। ভাবক সতীৰ্থসকল, এই যে ৰয়েল পুলৰ ফাণ্ডটো জমা হৈ আছে, এইটো নতুন পাৰ্চনসকলৰ পৰাই নহয়, অল্ড পাৰ্চন যিসকলৰ বাৰ বাৰ দিনটোত 10 বাৰ 20 বাৰ ৰিচাইকেলিং হৈছে, তেওঁলোকৰো প্ৰতিটো ৰিচাইকেলিঙৰ এই ঘৰটোৰ ফাণ্ডটো ৰয়েল পুলত যাই জমা হৈছে। গতিকে ভাবক একবাৰ আমি কি প্লেটফৰ্ম পাইছোঁ, যদি আপুনি বুজিব পাৰিছে। ৰাইট, গতিকে সতীৰ্থসকল চেলাৰীটো মই আপোনালোকৰ মাজত অকণমান ডিছকাছ কৰিলোঁ। মই ভাবোঁ গোটেইখিনি আপোনালোক ক্লিয়াৰ হৈছে, কাৰণ মই কথা পতাৰ পিছত ক্লিয়াৰ নোহোৱাৰ কোনো কাৰণেই নাথাকে। ৰাইট, চ' সতীৰ্থসকল ইয়াৰ পিছে পিছে আমি নেক্সট ষ্টেপটোলৈকে যাম, যে ইয়াতে আমি শ্লপবিলাকৰ প্ৰফিট কেনেকৈ মানে আৰ্ণ কৰিম 61 বিটকইন প্ৰথম বছৰত। আৰু দ্বিতীয়তে প্ৰথম বছৰ বুলি কথা নাই, যদি আপোনাৰ কেলিবাৰ আছে, আপুনি আপোনাৰ কেলিবাৰ দেখাব পাৰে, দেন এইটো 6 মাহতো কৰিব পাৰে, যিটো আমি ট্ৰাই কৰি আছোঁ যে ডিচেম্বৰৰ আগত আমি 61 বিটকইন ইয়াৰ পৰা ল'ম। গতিকে ইয়াৰ বাবে আমি বহুতখিনি ষ্ট্ৰেটেজিও এপ্লাই কৰিছোঁ আৰু শিকি লৈছোঁ। ষ্ট্ৰেটেজি আমি নিজে প্ৰেক্টিকেল কৰি শিকিব লগা হৈছে। কিয় স্যাৰ? ইয়াতে আমি প্ৰত্যেকে অনাৰশ্বিপত কাম কৰি আছোঁ, কোনো কাৰো তলতীয়া নহয়, কাৰো কোনো ডাউনলাইন নহয়। তো আহক স্যাৰ ইয়াৰ পেছৰ ডিছকাশ্যনটো আমি কৰোঁ। এইখিনি মই ভাবোঁ 100% আপোনালোকে বুজিবলৈকে সক্ষম হৈছে। চ' এইটো মই আপোনালোকক ক'লোৱে যে প্ৰথমবাৰ প্ৰতিটো শ্লট ৰিচাইকেলিঙত 6টা ফাণ্ডে আপুনি প্ৰফিট হিচাপে পাব, কাৰণ নেক্সট শ্লট আপডেটৰ কাৰণে আপডেশ্যনৰ কাৰণে 2টা ফাণ্ড ইউজ হয়। প্ৰতিটো শ্লট দ্বিতীয়বাৰ ৰিচাইকেলিঙৰ ক্ষেত্ৰত 7টা ফাণ্ড, দ্বিতীয়বাৰে নহয়, তাৰপিছত আনলিমিটেড ৰিচাইকেলিং, এবাৰ ৰিচাইকেলিঙত 7টা ফাণ্ড প্ৰফিটত পাব। সতীৰ্থসকল ইয়াতে আমি কথা পাতিম এইবাৰ 12টা শ্লট। এই 12টা শ্লট আপুনি দেখিছে যে কোনোবাই যদি ভাবে যে মই 1 বছৰত মোৰ নহ'ব, 3 বছৰত হ'ব, স্যাৰ 3 বছৰত 50 crore ইনকাম কৰিলে কি প্ৰব্লেম আছে? কি এনেকুৱা প্লেটফৰ্ম আছে 3 বছৰত আপুনি 50 crore? তাতকৈ বেছিতো নালাগে, এইটো আপুনিও জানে। কিন্তু সতীৰ্থসকল চিষ্টেম ইমান ধুনীয়াকৈ ডিজাইন কৰিছে, ৰেগুলাৰ যদি অকণমান আপুনি কাম কৰি গৈ থাকে, ফুল টাইম যিসকলে কৰিব তেওঁলোকৰ কাৰণেতো কথাই বেলেগ হয়। চ' 12টা শ্লট 12 মাহত আনলক হ'ব, মেক্সিমাম লাগে যদি 14 মাহ লাগি যাব। কেনেকৈ পচিবল হয় মই দেখাই দিছোঁ। প্ৰথম শ্লটটোত 5টা ঘৰ, ইয়াত 14টা ঘৰ আছে, ইয়াত 14টা ঘৰ আছে। এই 14টা ঘৰৰ 5টা ঘৰ ফিল আপ হোৱাৰ লগে লগে আপোনাৰ ছেকেণ্ড শ্লটখন খোলা যায়, আৰু ছেকেণ্ড শ্লটখনৰ পৰা আপোনাৰ প্ৰফিট ষ্টাৰ্ট হয়। ছেকেণ্ড শ্লটত আকৌ 5জন হোৱাৰ লগে লগে থাৰ্ড শ্লটটো খোলা যায় বা আনলক হয়, ইয়াৰ পৰা ইনকাম ষ্টাৰ্ট হয় 0.004, ইয়ানি 2 নম্বৰ শ্লটতকৈ 2 গুণা। সতীৰ্থসকল 3 নম্বৰ শ্লটত 5জন হোৱাৰ লগে লগে 4 নম্বৰ আনলক হয়, য'ৰ পৰা আপোনাৰ আছে প্ৰফিট 0.008 BTC।
এজনৰ পৰা পাব, যাৰ পৰা পাব লাগে 0.008 BTC পাব, যাৰ ভেলু আজিৰ ডেটত 60,000। কিয় এইটো যদি 7,500কে ধৰো এজনৰ পৰা, শ্লটৰ ভেলু 0.001, ডেট মিনছ ইয়াৰ যাৰ পৰাই প্ৰফিট পাব 0.001 পাব। এইটো যদি 7,500 ধৰো, এইটো 15,000 হ'ব, এইটো 30,000 হ'ব। ইয়াৰ মানে 3 নম্বৰ শ্লটৰ পৰা এজনৰ পৰা 15,000কে পাব, আৰু এইটো 60,000কে আপুনি এজনৰ পৰা পাই আছে। ঠিক তেনেকুৱাকে প্ৰতিটো শ্লটত আপোনাৰ প্ৰফিটবিলাক দুইগুণা হয়। আৰু লগতে নেক্সট শ্লটটো আনলক হোৱাৰ কাৰণে ৰানিং শ্লটটোত আপোনাৰ 5জন হ'ব লাগে। অকল ইয়াত আপুনি মন কৰিব 12টা শ্লটৰ 11টা শ্লটত আপুনি ৱাৰ্কিং কৰিব নোৱাৰে, কোনো মানুহ প্ৰেফাৰ কৰিব নোৱাৰে। তো আপুনি ক'ৰ পৰা কৰিব লাগিব? 1 নম্বৰ শ্লটৰ পৰা। ইয়াৰ পৰাই আপুনি শ্লট আপগ্ৰেডেশ্যন বঢ়াই নি থাকিব লাগিব। তো হাউ কেন পচিবল ষ্ট্ৰেটেজিটো অকণমান ডিছকাছ কৰিছোঁ। ধৰি লওক আপুনি ইয়াতে অকণমান আগত প্ৰেজেণ্টেশ্যনটো মই 2x2 মেট্ৰিক্স বুজাইছোঁ, দুজনক ৰেফাৰ কৰিছে, তেওঁলোকক হেল্প কৰিছে আৰু আপুনি আগবাঢ়িছে। তো অকল এইটোক যদি অকণমান আমি আপগ্ৰেড কৰি লওঁ, শ্বৰ্ট পিৰিয়ডত সকলোৱে আমি 50 crore পাব বিচাৰোঁ নহয়, এবাৰ হেণ্ডৰেজ কৰিবনে? 12 মাহ চিষ্টেমে কৈছে 12 মাহ, আমি 6 মাহত কৰিব বিচৰা মানুহ কিমানজন আছে? হেণ্ডৰেজ কৰিবনে ছাৰ? হয়, মাত্ৰ এজন আছে ইমান মানুহৰ মাজত। প্ৰেজেণ্টেশ্যন আপোনালোকে চাই আছে নে নাই জড়িত হৈ পেলাই লিংকটো কানেক্ট কৰি থৈ দিছে? ৰিয়েলি ছাৰ, ৰিয়েলি ইয়াত মেক্সিমাম অলৰেডি লিডাৰ্ছ আমাৰ আছে যি শ্বৰ্ট পিৰিয়ডত পাব বিচাৰে 12 নম্বৰ শ্লট। আমাৰ 12 নম্বৰ শ্লট আনলক কৰাৰ পিছত ফিনেন্সিয়েলিটো আমি চাউণ্ডত আহিলোঁ, ফিনেন্সিয়েলি ফ্ৰীডম হ'লোৱে, আৰু নিজৰ টাইমৰ ওপৰতো ফ্ৰীডম। আমাৰ টাইমত কাৰো কণ্ট্ৰল নাথাকে, আৰু আমি কাৰো ওচৰত টাইম চেল কৰিব লগা নহয়, নিজৰ কাৰণে নিজৰ টাইম ইউজ কৰিব পাৰোঁ, কাৰণ জীৱনটো বেছি দীঘলীয়া নহয়। গতিকে অকল আপুনি ডাইৰেক্ট 5জনক ৰেফাৰ কৰক, বা কৰিছে বুলি ধৰি লৈছোঁ। তো আপোনাৰ 5টা ঘৰ ফিল আপ হ'ল, ডেট মিনছ আপুনি প্ৰথম শ্লটৰ পৰা 0.001 BTC প্ৰফিট কৰাটো আৰম্ভণি কৰিলে, লগে লগে ছেকেণ্ড শ্লটত কৰিব লগাটো একো নাই। পজিশ্যন আপোনাৰ ছেকেণ্ড শ্লট আনলক হ'ল, ছিনিয়ৰ ক্ৰছ লাইন বা আপোনাৰ ইয়াৰ পৰাও আহি আপোনাৰ ছেকেণ্ড শ্লটৰ পৰা ইনকাম 0.002 BTC, মানে 15,000কৈ ষ্টাৰ্ট হৈ গ'ল। কি কৰিছিল ছাৰ? 5জন কৰাৰ বিনিময়ত দুইটা ছাইডৰ পৰা যদি প্ৰফিট আহে, আমি ডাইৰেক্ট 5জন কিয় নকৰোঁ ছাৰ? 5জনতকৈ বেছি মানুহ আমাৰ নেটৱৰ্ক ইণ্ডাষ্ট্ৰীত কাম কৰা আগৰ যিখিনি টপ চিনিয়ৰ লিডাৰ্ছ আমাৰ ৱেবিনাৰত আছে আজি, তেখেতসকলে জানে যে আমি 100-150 নহয়, 5,000 মানুহলৈকে জড়িত কৰাইছিলোঁ ডাইৰেক্টত, বেলেগ চিষ্টেমত, য'ত বেলেগ মালিক আছিল। এইবাৰ নিজৰ মালিকী স্বত্বত 5জন কিয় কৰিব নোৱাৰোঁ ছাৰ? 5জন কৰাৰ লগে লগে ছেকেণ্ড শ্লট আনলক হ'ল। এতিয়া এই যে 5জন আমি কৰিছিলোঁ, তো তেওঁলোকক ছেকেণ্ড শ্লটৰ কাৰণে অনাৰ প্ৰচেছটো কৰিম। কি কৰিব লাগিব? ছেম ডুপ্লিকেশ্যন। তেওঁলোকৰ প্ৰত্যেকজনৰে 5জন কৰাত হেল্প কৰি দিয়ক, লগে লগে আপোনাৰ তেওঁলোক ছেকেণ্ড শ্লট হ'ব, আৰু তেওঁলোক ক'ত আহিব? আপোনাৰ ইয়াতে ছেকেণ্ড শ্লটত 5টা ঘৰ ফিল আপ হ'ব, লগে লগে আপোনাৰ থাৰ্ড শ্লট আনলক। ছেম প্ৰচেছটো যদি এপ্লাই কৰে, এইটো মাত্ৰ 6 মাহ বা 8 মাহৰ ভিতৰত আপুনি 12টা শ্লট আনলক কৰি আছে। যে নহওক অতীতসকলে এইটো শ্বৰ্ট 5 মেট্ৰিক্সৰ মই কথা কৈছিলোঁ ইয়াতে, 2 মেট্ৰিক্সেদি গ'লে এইটো 12 মাহত হৈ যাব। এতিয়া অতীতসকল 12 নম্বৰ শ্লট আনলক হোৱা মিনছ আপোনাৰ প্ৰফিট কিমান আছে? 12 নম্বৰ শ্লট আনলক হোৱাই নহয়, আপোনাৰ এই 14জনীয়া ষ্ট্ৰাকচাৰটো একবাৰ পৰিপূৰ্ণ হোৱা মিনছ আপোনাৰ ওচৰত ইনকাম বুলি ক'বলৈকে হ'লে মই নকওঁ, মেথছে ক'ব। 12 নম্বৰ শ্লটটো এইটো, যি একবাৰ ৰিচাইকেলিং কৰিব মিনছ 18টা বিটকইন, 18.432 বিটকইন পাই আছে। ডেট মিনছ 18-19 কৰোৰ টকা পাই আছে। এটা বিটকইনৰ যদি 1 কৰোৰকে ধৰোঁ, তো তেতিয়ালৈকে 1 নম্বৰ শ্লটৰে পৰা ষ্টাৰ্ট কৰিছিল নহয়, 1 নম্বৰ শ্লটটো 12 বাৰ খালী হৈছে, তো ইয়াৰ পৰা 0.084 BTC পাই আছে। ইয়াৰ ভেলুটো নিজে কেলকুলেশ্যন কৰি ল'ব। ছেকেণ্ড শ্লটটো আপোনাৰ 11 বাৰ, থাৰ্ড শ্লটটো 10 বাৰ, আৰু আপোনাৰ ফ'ৰ্থ শ্লটটো 9 বাৰ ৰিচাইকেলিং কৰিছে। এনেকুৱাকৈ ৰেণ্ডমলি ৰিচাইকেলিং হৈছে, আৰু টোটেল শ্লটৰ পইচা চেলাৰীক বাদ দি আপুনি 61 বিটকইন পাই আছে। অতীতসকল আপোনাৰ লগত, মোৰ লগত বা বি টাইটেনত যিসকল ব্যক্তি জড়িত হ'ব, প্ৰেজেণ্টেশ্যন চাই জড়িত হ'ব, 50 কৰোৰৰ মামলা হয়, 50 কৰোৰ ইনকাম কৰিব আহিছে ন। চ' সকলোৱে প্ৰেজেণ্টেশ্যন চাওঁতে আৰম্ভণিতে দেখিবলৈ পাইছে 2জন ৰেফাৰ কৰিবই লাগিব, মেণ্ডেটৰী, আৰু যিসকল জড়িত হ'ব 2জন কৰাৰ বাবে জড়িত হ'ব। তো অতীতসকল এইখিনিতে ক'ম যে 2জন ৰেফাৰ আমি 50 কৰোৰকে ইনকাম কৰাৰ বাবে, 50 কৰোৰ ইনকাম কৰাত হেল্প কৰিব লাগিব 2জন ব্যক্তিক। ডেফিনেট আমি বাহিৰৰ ব্যক্তিৰ পিছত কথা পাতিম, আগে ঘৰৰ হয়তো ৱাইফ বা আমাৰ ব্ৰাদাৰ, ঠিক তেনেকুৱা বাচ্চা, তো এইখিনিকে আমি দিম। গতিকে আমি কি কৰিম? প্ৰথম 2টা আমাৰ ঘৰতে লৈ ল'ম। 7,000কৈ কিমান বা 7,500কৈ কিমান এমাউণ্ট হ'ব? সেনেকুৱা এমাউণ্ট যদি জেপৰ পৰা 22,000 বা 23,000 টকা ডুবি যায়, পৰি যায় ক'ৰবাত ৰাস্তাত, আমাৰ লাইফত ভূমিকম্প নাহে। সেই 22,000 টকাত যদি 18 বছৰ আগত বিটকইন 6 টকাকে বা 1,000 টকাকে বাই কৰি থলোহেঁতেন, আজি আমাৰ কাৰণে টকাই কাম কৰিলেহেঁতেন, ৰাইট? ডেফিনেট আমি 22,000 টকাৰ তলৰ দুটাও আমি প্লেচমেণ্ট নিজৰে ঘৰৰ ল'ব পাৰোঁ। তাৰ পিছত আমি যদি সেই তলৰ 2জনত 2জন-2জনকৈ আমি 4জন ব্যক্তি ডেফিনেট আমাৰ চিনাকি আছে, তেওঁলোকক প্লেচমেণ্ট দি তেওঁলোকক গাইড কৰোঁ, তো তলৰ 2টা আইডিত কাম কৰোঁতে ওপৰৰ আইডিটো ফকটত প্ৰফিট পাই আছে। আৰু মই ক'বলৈকে ওলাইছিলোঁ যে চিষ্টেমটো চাওঁতে নিউ বা বিগেনাৰ চিষ্টেমটো যি আমাৰ আমি যাক প্ৰমোট কৰিছোঁ, তেখেতে চাই পিনে নিউ পাৰ্চনজনে ৰাইট ইয়াতে বুজিয়ে পাই যায় ষ্টাৰ্টিঙত যে 2জন দিব লাগিব, আৰু যিয়ে আহিব আপোনাৰ লগত 2জন দিয়া ব্যক্তি, 2জন দিম বুলি আহিব, আল্টিমেট 100% ছাকচেছ আপুনি হ'বই, আৰু আপোনাৰ 61 বিটকইন আপোনাৰ জেপত আহিব। তথাপিতো যদি আপোনাৰ ডাউট আছে, 99%তকৈতো আৰু ডাউনত মাইনাছ কৰিব নোৱাৰি, 99% মাইনাছ কৰক যে আপোনাৰ টিমত অহা 99% মানুহে 2জনকৈ ৰেফাৰ নকৰিলে। বুকুত চপৰিয়াই ক'ব পাৰে ছাৰ, চিঞৰি ক'ব পাৰে, ইয়াত 1%তো 2জনকৈ অলৰেডি ৰেফাৰ কৰিবই কনফাৰ্ম,
ৰাইট 1% পচিবিলিটিটো স্যাৰ আপোনাৰ ওচৰত এটা বিটকইন 1 কোটি টকা আহি আছে কি এনেকুৱা ব্যৱসায় আছে যে এটা সিংগল বছৰৰ ভিতৰত মাত্ৰ 7,000 বা 7,500 টকাৰ বিটকইন লৈ নিজৰ মালিকী স্বত্বত গ্লোবেল ব্যৱসায় প্ৰস্তুত কৰি আছে লগত 1 কোটি ইনকাম আছে চেলাৰীটো বেলেগকে আছে এনএফটিটো পাইছে স্যাৰ গতিকে ইয়াত নো বুলি কোৱাৰ কোনো ধৰণৰ স্কোপ ডেফিনেটলি নাপায় চ' সতীৰ্থসকল ইয়াৰ পিছে পিছে মই ক'ব বিচাৰিম যেতিয়াই 12টা স্লট আনলক হ'ব তাৰে পিছে পিছে আপোনাৰ কৰিবলগীয়া কামটো নাথাকে এইটো কমিউনিটি বিজনেছ হয় কমিউনিটি বিল্ডিং বিজনেছ এইটো কোনো নেটৱৰ্ক মাৰ্কেটিং নহয় নেটৱৰ্ক মাৰ্কেটিং আৰু কমিউনিটিৰ মাজত স্বৰ্গমত্য মানে কি আপোনাৰ হেৰি আছে ডিফাৰেন্স আছে কেনেকুৱা অকণমান কৈ দিছোঁ যদি এইটো নেটৱৰ্কিং হ'লহেঁতেন তো আপোনাৰ 12টা স্লট আনলক হোৱাৰ পিছত যিটো টিম বা যিটো আপুনি কমিউনিটি ক্ৰিয়েট কৰিছে গোটেই কমিউনিটিটো যদি কিবা কাৰণত বহি যায় ইয়াততো বহি যোৱাৰ কথা নাই নিগেটিভ কৈছোঁ যদি বহি যায় স্যাৰ আপোনাৰ ইনকাম 0 12টা স্লট হোৱাৰ পিছতো কিন্তু এইটো গ্লোবেল কমিউনিটি বিজনেছ ডেট মিনছ গ্লোবেল লেভেলত আপোনাৰ টিম বহক বা ৰান কৰি থাকক কোনো মেটাৰ নকৰে গোটেই পৃথিৱীত আজিৰ ডেটত ধৰি লওক 12 নম্বৰ স্লট আপোনাৰ আনলক হৈছে তো গোটেই পৃথিৱীত থকা 75,000 যি কমিউনিটি চাইজ আছে কোনোবা চেণ্ট্ৰেল আফ্ৰিকাৰ পৰা আছে যদি কোনোবা হয়তো আপোনাৰ মানে কি এছিয়াৰ পৰা আছে কোনোবা আপোনাৰ চাইনাৰ পৰা আছে ৰাইট কোনোবা ইউ এছ এৰ পৰা আছে তো আটাইজনে য'তে আছে তাৰ পৰাই কাম যি কৰি আছে তাৰ ৰিজাল্ট হিচাপে 12টা স্লটৰ প্ৰতিটো স্লটৰ স্লটে আপোনাক ইনকাম দি গৈ থাকিব কিমান ইনকাম পাব পাৰে মিনিমাম এটা ছিংগল মাহত আপোনাৰ টিম নাথাকিলেও ধৰি লৈছোঁ থাকিলেও পাব নাথাকিলেও আপোনাৰ 12টা স্লট আনলক হোৱাৰ পিছত কৰিবলগীয়া আপোনাৰ নাথাকে আপুনি অলৰেডি তেতিয়ালৈকে ট্ৰিলিয়নাৰ আৰু আপুনি এজন ট্ৰিলিয়নাৰ হিচাপে গোটেই ৱৰ্ল্ডত আপোনাৰ ড্ৰিমখিনি ফুলফিল কাৰণে হয়তো জাৰ্ণি কৰিব পাৰে হয়তো ড্ৰিম ফুলফিল ইয়ানি লাইফষ্টাইল আহি গ'ল ভাবক একবাৰ এটা ছিংগল বছৰৰ ভিতৰতে আৰু নেক্সট মান্থত আপুনি একো কৰা নাই তথাপি কিমান প্ৰফিট আহিব জানে প্ৰতিটো স্লট যদি এবাৰকেও খালী হয় সতীৰ্থসকল কৈ ময়ো সুখী হ'ম আপোনালোক শুনি পেলাইও সুখী হ'ব যে যোৱা 3 তাৰিখৰ পৰা আমি কাম মই ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ নৰ্থ ইষ্ট গ্লোবেল টিমৰ ফাউণ্ডাৰ হিচাপে ৰাইট 4 তাৰিখ 5 তাৰিখ মই কাম কৰা নাই 6 তাৰিখে স্যাৰ মই ষ্টাৰ্টিং কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন 3টা 6 তাৰিখৰ পৰা ডেট মিনছ কাম কৰিছোঁ আজি 3 মাহ হ'ল বুলি ধৰি লওক এই 3 মাহৰ ভিতৰত আমাৰ প্ৰতিটো মাহৰ 1 নম্বৰ স্লট 2 নম্বৰ স্লট 3 নম্বৰ বা 4 নম্বৰ স্লট দুবাৰ ৰিচাইক্লিং হোৱা ষ্টাৰ্ট হৈছে ডেট মিনছ 12টা স্লট আনলক যেতিয়া হ'ব তেতিয়া একোটা স্লট 50 বাৰ 100 বাৰ ৰিচাইক্লিং হোৱা ষ্টাৰ্ট হ'ব মই মাইনাছত ডিছকাছ কৰিম এবাৰ যদি মাহটোৰ ভিতৰত ৰিচাইক্লিং হয় নেক্সট মান্থত আপুনি ইনকাম কিমান পাইছে নেক্সট মান্থ মিনছ এইটো ধৰক 12 মাহত কমপ্লিট কৰিছে 12 নম্বৰ স্লট 13 নম্বৰ মাহত অকল ছিংগল মাহটোত ইনকাম কিমান হ'ব মই কোৱা নাই স্যাৰ মেথামেটিক্সে কৈছে এটা স্লট এবাৰকৈ ৰিচাইক্লিং হ'লে এইটো এমাউণ্টকৈ প্ৰফিট পাব 12টা স্লটে এবাৰকৈ ৰিচাইক্লিং হৈছে যদি 32টা বিটকইন 32 কোটি টকা পাই আছে ইয়াৰো আপুনি মাইনাছ কৰি চাওকচোন পাৰ্চেণ্টেজ কিমান কৰিব পাৰে 99% কৰক স্যাৰ তথাপি আপোনাৰ ওচৰত কিমান প্ৰফিট আছে চাওক মাইনাছ হ'ব জানো এইটো গ্লোবেল কমিউনিটি বিজনেছ হয় সতীৰ্থসকল প্ৰেজেণ্টেশ্যন অলৰেডি মোৰ প্ৰায় শেষেই হ'ল স্যাৰ আপোনাৰ ডিচিশ্যন দুটা হ'ব পাৰে আজিৰ যি নিউ ইয়াতে আছে যি ভাবি আছে যে মই বিজ্ঞান কৰিম বা চিষ্টেমটো চাবলৈ আহিছোঁ আপোনাৰ ডিচিশ্যন স্যাৰ ইয়াতে দুটা হ'ব পাৰে ইয়েছ অন নো কিয় ডিচিশ্যন আপুনিয়ে ল'ব ছাকচেছ আপুনিয়ে ল'ব ফেইলৰ যদি হয় ফেইলৰ আপুনিয়ে হ'ব তো নো যদি লয় ডেফিনেট ফেইলৰ হ'ব এইটো জানে ইয়েছ হ'লে ফেইলৰ হোৱাৰ কোনো স্কোপ নাই জানিছে তো স্যাৰ এই দুটা ৰিজাল্টৰ ক্ষেত্ৰত আপোনাক কেনেধৰণে মই আপোনাক এক্সপ্লেইন কৰিব বিচাৰিছোঁ কেনেকুৱা আপোনাৰ দুইটা ডিচিশ্যনে কেনেকুৱা আপোনাৰ মুভমেণ্ট আনিব পাৰে লাইফত যদি স্যাৰ আপুনি ইয়েছত আছে দেন আপোনাৰ 7,500 টকা কোনো বি টাইটেন নামৰ চিষ্টেমটোৰ বেংক একাউণ্টত দিয়া নাই বি টাইটেনৰ মালিকে কেতিয়াও ক'ৰ পৰা লৈ যাব নোৱাৰে কাৰণ দিয়াই নাই দিলেই নিব পাৰে আপোনাৰ ৱালেটত লৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছে চিষ্টেমটোত এণ্ট্ৰি কৰিছে ধৰি ল'লোঁ এণ্ট্ৰি কৰাৰ দিনাই ৰাইট আপুনি তাৰপিছত আৰু কাম কৰিব পৰা নাই এনএফটি যিটো পাইছিলে ন 1 বছৰ পিছত চেল কৰক যদি 1 বছৰ পিছত 50 লাখ আছে এনএফটিটোৰ প্ৰাইচ 50 লাখ আপুনি পাই আছে অন দ্য স্পট ইয়ানি লুজাৰ হোৱাৰ কোনো স্কোপ নাই ইয়ানি স্যাৰ লুজাৰ হোৱাৰ কোনো স্কোপ নাই এনএফটিটোৰ জৰিয়তে দিয়ে এনএফটিটো আমাৰ ছেফ জোন হয় আপুনি আপোনাৰ সন্মুখত যিজন ৱেলুচাৰে 50 কৰোৰৰ কাৰণে ইনভাইট কৰিছে আপোনাক যে ইনকাম কৰাই দিম তেওঁকো আপুনি কোনো ধৰণৰ আঙুলি টোৱাই কথা পাতিব নোৱাৰে কিয় এনএফটিটোৰে আপোনাৰ লগোৱা ফাণ্ডটোত 10 গুণা নহয় 1000 গুণা হৈ পিনে আপোনাৰ ওচৰত আহি আছে দ্বিতীয় কথাটো হ'ল যদি আপুনি মাত্ৰ দুজন ব্যক্তি ৱৰ্ল্ডত আপোনাক ৰেচপেক্ট কৰা দুজন ব্যক্তি ডেফিনেটলি আছে স্যাৰ নাই যদিতো আৰু বি টাইটেন আপোনাৰ কাৰণে চিধাকে নহয় আপোনাৰ কাৰণে বি টাইটেন যদি আপোনাক ৰেচপেক্ট কৰা দুজন ব্যক্তি আপোনাৰ আছে ফেমিলিৰে হওক বা আপোনাৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজতে হওক সেই দুজনক আপুনি জুম ছেশ্যনত মাতক বা আপোনাৰ ৱেলুচাৰজনৰ লগত কথা পতাই দিয়ক তো অট'মেটিক অলৰেডি তেখেত ষ্টাৰ্ট কৰিব বিটকইন নালাগে বুলি কোৱা ব্যক্তি আজি ৱৰ্ল্ডত কোনো এজন নাই সেই দুজনক ৰেফাৰ কৰি যদি চাইলেণ্টলি আপুনি বহিও থাকে ন ডেফিনেট 50 কৰোৰৰ কাৰণে কোনো বন্ধু কোনো সতীৰ্থ বহি নাথাকে যদি আপুনি বহিও থাকে তথাপিতো আপুনি 1 ইয়াৰ্ছৰ পিছত আপুনি তাৰ পৰা ডাঙৰ এমাউণ্ট পাই আছে কিন্তু যদি চাপ দিয়ে নৰ্থ ইষ্ট গ্লোবেল টিম আপোনাৰ কাৰণে 24/7 আমি বিলাক আছো ৰাতি 2টা 3টা বজাতো ফোন কৰক স্যাৰ আপোনাক ছাপোৰ্ট দিয়াৰ কাৰণে আমি আছো অলৰেডি দি আছো 3 তাৰিখৰ পৰা গতিকে স্যাৰ যদি আমাৰ ছাপোৰ্ট লৈ কাম কৰে আমাৰ ইয়াতে যথেষ্ট যোদ্ধা আছে নৰ্থ ইষ্ট গ্লোবেল টিমত ৰাইট মাত্ৰ 2টা মাহৰ ভিতৰত লাখো ইনকাম অলৰেডি কৰি পেলাইছে চ' ডেফিনেট আপোনাক ছাপোৰ্ট দিব আৰু সেই ছাপোৰ্ট লৈ যদি আপোনাৰ এটা ড্ৰিমো নাথাকিব যে 50 কৰোৰৰ পিছত আপুনি ফুলফিল কৰিব নোৱাৰিব 50 কৰোৰ পোৱাৰ পিছত আপোনাৰ ডাঙৰ ড্ৰিম আহিব কেনেকুৱা আহিব যে মই এটা পাব্লিকৰ কাৰণে কমন পিপলখিনিৰ কাৰণে হয় যিখিনি দুখীয়া মানুহৰ কাৰণে মই এটা নাৰ্ছিং হোম বনাই দিওঁ ফ্ৰী ট্ৰিটমেণ্ট চলিব আৰে স্যাৰ আপুনি ব্ৰেণ্ড হোৱাৰ কথা আহি পৰিল দেখোন এটা ব্ৰেণ্ড হোৱাৰ কথা ভাবিছে ইয়েছ সেই মানুহখিনিৰ বিষয়ে আমি চিন্তা কৰিব লাগে
ইয়াৰ পিছে ক'ৰবাত ধৰি লওক যিটো আমাৰ ঘটি গ'ল অলৰেডি শিৱসাগৰ বা হেৰিত বানপানীৰ কথাটো কৈছোঁ, তেনেকুৱা যদি কিবা কাৰণত পেণ্ডামিক চিটুৱেশ্যন হয়, তাত আমি যদি প্ৰতিজনে ষ্টেণ্ড দিব পাৰোঁ। গতিকেসকল মই চিন্তা কৰি আছোঁ, মোৰ সম্যক নলেজেৰে আপোনালোকৰ ছাপোৰ্টত ময়ো উৎসাহিত। মই ভাবাৰ কাৰণে চিন্তা কৰাৰ কাৰণে এই কথাটোত মই পিছুৱাই আহিব লগা হোৱা নাই, যিহেতু আপোনালোকৰ ছাপোৰ্ট মোৰ লগত আছে, যে অসমত বা নৰ্থ ইষ্ট ৰিজনৰ প্ৰতিটো ফেমিলিত এটা বিলিয়নাৰ বা ট্ৰিলিয়নাৰ আমি বনাম। কিয়? সুযোগ আমাৰ হাতত আৰ্লি ষ্টেজত। এতিয়া অকল কোনোবাই যদি ভাবিছে নো এইটো মোৰ কাৰণে নহয়, ছাৰ মই আপোনাক ক'ব বিচাৰিম B-Titanত কৰোৰৰ ইনকাম কৰাৰ বাবে কোনো এক্সপেৰিয়েঞ্চ বা কোনো এক্সপাৰ্টাইজ আগতীয়াকৈ আপোনাক প্ৰয়োজন নাই। ধীৰে ধীৰে শিকি গৈ থাকিব আৰু ইনকাম কৰি গৈ থাকিব। শিকাৰ বাবে আপুনি জুমত আহিব লাগিব, এইটো কিন্তু ইম্পৰ্টেণ্ট। যদি আপুনি ভাবিছে না মই ৰেজিষ্ট্ৰেশ্যন কৰিম জুমত নাহো, তেতিয়াহ'লে ছাৰ আপুনি নাহাই বেটাৰ। যদি নোট আছে ছাৰ, আপুনি চিধা কথা, যদি আপুনি নোট আছে তেতিয়াহ'লে আপুনি ছেভ কৰিব। কিমান ছেভ কৰিব? 7,500 rupees। ছাৰ যদি FD ফিক্সড ডিপজিট কৰি আপুনি কোনো এটা বেংক একাউণ্টত ৰাখি দিয়ে, 10 বছৰ পিছতো 15,000 নহ'ব। কিন্তু ইয়াতে যদি জাষ্ট আপুনি ৰেজিষ্ট্ৰেশ্যন কৰি শুইও থাকে ন, NFT-টোৰ প্ৰাইচ 10 বছৰ নালাগে, মাত্ৰ 2-3 বছৰতে আপোনাৰ বহুত কিবা কিবি ঘটি যাব। ৰাইট? চ' আপোনাৰ ইচ্ছা, আপোনাৰ ডিচিশ্যন। মই মাত্ৰ আপোনাক প্ৰেজেণ্টেশ্যনটো দিলোঁ। দুটা ৰাস্তাই আপোনাৰ ওচৰত আছে, য়েছ অৰ ন'। যদি ন' হয় তেতিয়াহ'লে ডেফিনিট আপোনাৰ বাবে আমাৰ ব্যৱসায় ৰৈ নাথাকে। আমি যিসকল ইয়াতে অলৰেডি লিড কৰি আছোঁ বা যিসকলে আমি ইয়াতে কৰোৰৰ ইনকাম কৰিম বুলি আহিছোঁ, আমি ইতিমধ্যে কৰোৰৰ ইনকাম কৰাৰ পথ মুকলি কৰি পেলাইছোঁ। আপোনাৰ উপস্থিতি বা অনুপস্থিতি আমাক কোনো ধৰণৰ ডাঙৰ এটা হাৰ্ম কৰিব নোৱাৰে, কিন্তু আপুনি ৰিগ্ৰেট কৰিব লাগিব যিসকলে বিটকইন কিছু বছৰ আগত পাইছিলে, নল'লে বা লৈছিলে কম ভেলু থাকোঁতে বিক্ৰী কৰি দিলে। ৰাইট? তেনেকুৱা ৰিগ্ৰেশ্যন যেতিয়া আহিব না ছাৰ, আপোনাৰ ওচৰত কোনো ধৰণৰ অস্ত্ৰই নাথাকিব, কোনো ধৰণৰ চিন্তাধাৰা, কোনো ধৰণৰ প্ৰচেছ নাথাকিব যে এগেইন আপুনি এই পজিশ্যনটো ৰিকভাৰ কৰে। গতিকে মই ক'ম 7,500ত লাইফত ভূমিকম্প নাহে, আৰ্থকুইক নাহে, অকল জাষ্ট আপুনি ডিচিজন অন দ্য স্পট লোৱাটো বহুতে বেটাৰ। তো ডিচিশ্যন লওঁতে মাত্ৰ আপুনি আপোনাৰ যিজনে ৱেলিচাৰ তেখেতক ক'ব যে মই 3টা লৈ পেলাই ষ্টাৰ্ট কৰিম, নিজৰ ফেমিলিৰে 2টা আৰু মই নিজে 3টা ল'লে কি হ'ব? একেখিনি সময় একেখিনি কষ্টত 3টাৰ পৰা প্ৰফিট আহিব, যিটো অলৰেডি মই প্ৰেক্টিকেল কৰিছোঁ। আমাৰ নৰ্থ ইষ্ট গ্ল'বেল টিমৰ মেক্সিমাম আমাৰ লিডাৰ্ছে অলৰেডি এইটো কৰি ডাঙৰ ইনকাম আৰম্ভণি কৰিছে মাত্ৰ 2-3 মাহৰ ভিতৰত, 1 মাহৰ ভিতৰত। চ' ইয়াকে কৈ মোৰ প্ৰেজেণ্টেশ্যনটো মই শেষ কৰিম।